ব্রহ্মাদি করে জীব যত রাম 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 হে রাম রাম মায়া খজামা হে ঘুমতে যাই হে তুমি হে চৈতন্য সনাতন হে ৰাম 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 হে ৰাম ৰাম হে মায়া খজামা যে আছয় ঘুমতি যাই হে মায়া খজামা যে আছয় হে ঘুমতি অন্তখন ভয় হে ফিমান মে হইব না অন্তখন ভয় হে সেনে হুয়ে ফিমান সেনে হুয়ে ফিমান লাগে ওই सुरों का एकलव्य सीजन 2 की विनर हैं प्रतीक्षा देका। নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অনুৰণনৰ মজিয়ালৈ। খুব ভাল লগা সময়, কুলি কেতেকীৰ মিঠা মাত, গছত পাত, সকলোৰে মন উল্লাসত নধৰা হৈ আছে নহয়নে? আৰু এই সময়খিনিত আমি সকলোৱে ভাল লগা পৰিৱেশ এটাৰ মাজেৰে সময়খিনি অতিবাহিত কৰিবলৈ ভাল পাওঁ। সুন্দৰ গীত শুনি ভাল পাওঁ, ভাল লগা মানুহৰ লগত কথা পাতি ভাল পাওঁ। তাৰ মাজতে আমাৰ ক'ৰবাত শূন্যতা এটা আছে, কাৰণ এই বহাগত আমাৰ মাজত আমাৰ প্ৰাণৰ শিল্পীগৰাকী নাই। তথাপিও বহাগ বুলি ক'লে অসমীয়া মন প্ৰাণ সদায় উঠলি উঠে। আৰু বহাগ বুলি ক'লে আমাৰ ভাল লাগে এইকাৰণে আমাৰ প্ৰিয় শিল্পীসকলৰ গীতে মাতে আমি প্ৰত্যেকটো সন্ধিয়াই তেওঁলোকৰ মাজত থাকিবলৈ আমি ইচ্ছা কৰোঁ আৰু সেয়া সম্ভৱ হৈ উঠে। দৰ্শকসকল, আজি মোৰ খুব প্ৰিয় শিল্পী এগৰাকীৰ সৈতে আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈছেহি। বহাগৰ বতৰ, তেওঁৰ কণ্ঠত গীত শুনিম। আৰু ডাঙৰ কথা, আমাৰ এইগৰাকী মৰমৰ শিল্পীয়ে অসমৰ পৰা মুম্বাইলৈ গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সংগীতৰ পৃথিৱীখনত নিজক খুব সুন্দৰকৈ নিজৰ একক প্ৰচেষ্টাৰে জিলিকাই তুলিছে। আৰু তেওঁ হৈছে প্ৰতীক্ষা ডেকা।
প্ৰতীক্ষা নমস্কাৰ বা নমস্কাৰ প্ৰতীক্ষা মই তুমি বুলি মাতিমনে একদম বা আৰু এই মোৰ মৰমৰ ছোৱালীজনী প্ৰতীক্ষা ডেকাক মই লগ পাইছিলোঁ কেইবাটাও প্ৰতিযোগিতাত তেওঁ বিভিন্ন সময়ত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আৰু এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল পৰৱৰ্তী সময়ত প্ৰতীক্ষাক যেতিয়া আমি সৰু পৰ্দাখনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতৰ জিলিকি থকা সংগীত শিল্পীসকলৰ মাজত একক আৰু শ্ৰেষ্ঠ আসনত দেখা পাওঁ তেতিয়া সঁচাকৈ গৌৰৱ কৰোঁ এয়া আমাৰ অতি মৰমৰ প্ৰতীক্ষা ডেকা মই আচলতে কি ক'ম ইমান মৰম লগাকৈ কৈছা তাৰ বাবে বহুত বহুত ধন্যবাদ বা আৰু অনুৰণৰ সমূহ ৰাইজলৈ মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ তোমালৈও থাকিল বহাগ বিহুৰ শুভেচ্ছা বা হয় প্ৰতীক্ষা মোৰ সেই সৰুৰ দিনকেইটালৈ মনত পৰে যি সময়ত তুমি স্কুলীয়া ছাত্ৰী আছিলা তোমাৰ ককা দেউতাৰ হাতত ধৰি তুমি বিভিন্ন প্ৰতিযোগিতাত আগবাঢ়ি গৈছিলা তোমাৰ পিতৃ তেখেত নিজে এগৰাকী সংগীতৰ শিল্পী তেখেত এগৰাকী মঞ্চ শিল্পী তোমাৰ মাৰ নামটো ল'বই লাগিব তোমাক সদায় আগবঢ়াই দিয়াত তোমাৰ মাৰ যিখিনি ভূমিকা আমি সদায় সেইখিনি খুব শ্ৰদ্ধাৰে আমি স্মৰণ কৰিব লাগিব আৰু আজি প্ৰতীক্ষা ডেকা ইমান সুন্দৰকৈ এটা অৱস্থানলৈ যোৱাৰ বাবে মই তেখেতৰ ককা দেউতাক মই মোৰ শ্ৰদ্ধা জনাইছোঁ তেখেতৰ পিতৃক মই অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে বিশেষভাৱে অভিনন্দন জনাইছোঁ প্ৰতীক্ষাৰ মাতৃক প্ৰতীক্ষা আৰম্ভ কৰোঁ অনুষ্ঠান বহু কথা পাতিবলৈ বাকী আছে গুৱাহাটীৰ পৰা মুম্বাইলৈকে সেই কথাখিনি কিন্তু তাৰ আগতে এটা গীত যদি হৈ যায় খুব ভাল লাগিব নিশ্চয় আচলতে গীত বুলি ক'লে সৰুৰে পৰা ককা দেউতাৰ মুখেৰে ঘোষা শুনি আহিছিলোঁ আমাৰ গুৰুজনাৰ ঘোষা শুনি আহিছিলোঁ মই ভাবোঁ এই অনুষ্ঠানৰ আৰম্ভণি এফাকি ঘোষাৰে মই আৰম্ভ কৰোঁ ব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 হে ৰাম ৰাম মায়া সজ্জামা হে ঘুমতি যাই হে তুমি হে চৈতন্য সনাতন হে ৰাম 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 হে ৰাম ৰাম হে মায়া সজ্জামা যে আছয় ঘুমতি যাই হে মায়া সজ্জামা যে আছয় হে ঘুমতি নামঘোষাৰ পৰা মহাপ্ৰভু শ্ৰী শ্ৰী মাধৱদেৱ ৰচিত এফাকি কাকতি ঘোষা আৰু এই কাকতি ঘোষা ফাঁকিয়ে নিশ্চয় তুমি সদায় ভক্তিৰ অঞ্জলি ভগৱানলৈ জ্ঞাপন কৰোঁ হয় আচলতে এইসমূহ গীতেৰে মই ভাবোঁ মই এজনী হৈ পৰিছিলোঁ কাৰণ এইখিনি যদি নিশিকিলোঁ হয় অসমীয়া বুলি ক'বলৈ একো নাছিলে চ' এইখিনি শিকি মেলি আজি যিখিনি পাবলৈ সক্ষম হৈছোঁ ইয়াৰে অৱদান সঁচাকৈ প্ৰতীক্ষা ঘৰত সংগীতৰ সাংঘাতিক পৰিৱেশ আছিল আৰু 2016ত তুমি প্ৰথম মুম্বাইলৈ গৈছা আমি প্ৰথম পৰ্যায়ত 2016ৰ আগৰ কথাখিনি পাতোঁ মানে এইকাৰণে যে এগৰাকী সংগীত শিল্পীৰ কিমান সাধনা থকাৰ প্ৰয়োজন এগৰাকী সংগীত শিল্পীৰ কিমান চৰ্চা থকাৰ প্ৰয়োজন শিকাটো কিমান গুৰুত্বপূৰ্ণ কথা
তাৰ পাছৰ পৰ্যায়খিনি পিছত পাতিম নিশ্চয় বা মই আচলতে ক'বলৈ গ'লে 2.5 বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিলোঁ কাৰণ খুব অকণমান কি বুলি ক'ম অকণমান চঞ্চল আছিলোঁ বুলি কয় মায়ে সেইকাৰণে মানে সোনকালে স্কুললৈ পঠিয়াই দিছে খুব কথা কওঁ আৰু তো স্কুললৈ যোৱাৰ লগে লগে গানৰ লগত পৰিচয় হ'ল মোৰ আচলতে মিউজিক যিখন স্কুলত পঢ়িছিলোঁ তাৰ মিউজিক টিচাৰে মানে খুব মৰম কৰে আৰু তেতিয়া মোক কয় আৰু যে তই ইমান সৰুতে ইমান মানে ঠুনুক ঠানাক মাতেৰে আৰু গাবলৈ খুব বিচাৰোঁ তেতিয়া মই আচলতে গীতটি গাইছিলোঁ দীপালী বৰঠাকুৰ বাইদেউৰ সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে এই গীতটি গায়েই মোৰ আচলতে জীৱনৰ আৰম্ভণি গীত বুলি ক'ব পাৰি কিমান বছৰ বয়সত 2.5 বছৰ বয়সত তেতিয়া আচলতে সেনেকৈ আৰম্ভ হ'ল আৰু ক'ৰবাত মোৰ ককাই ভাবিলে যে মই চাগে সংগীতত অকণমান কিবা এটা কৰিব পাৰিম বা ভাল পাওঁ হিচাপে শিকাইছিলে 4 বছৰ বয়সৰ পৰা শিকিব আৰম্ভ কৰিলোঁ ইণ্ডিয়ান ক্লাছিকেল মিউজিক তাৰপিছত সেই 4 বছৰ বয়সৰ পৰা আচলতে মোৰ যুদ্ধ আৰম্ভ হ'ল বুলি কওঁ কাৰণ সংগীত মোৰ কাৰণে সাধনা কিন্তু সেই সাধনাৰ মাজত সদায় যেন মই মোক যুদ্ধৰ কাৰণে সদায় যেন কম্পিটিশ্যনছবিলাকেই মোৰ কাৰণে যুদ্ধ আছিল সেই সময়ত তাৰ বাবে যেন আগবঢ়াই দিছে মোক ককা দেউতা মা দেউতাহঁতে তেনেকুৱা এটা অনুভৱ আৰু সৰুতে যদিও বুজি নাপাওঁ তেনেকেই আৰু মানে ঠুনুক ঠানাক মাতেৰে গাই গৈছিলোঁ হয় মই এটা কথা কৈছিলোঁ প্ৰতিযোগিতা বিভিন্ন সময়ত বিভিন্ন সংগীতৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা হৈছিল আৰু কেতিয়াবা সেই প্ৰতিযোগিতাত সফলো হোৱা যায় কেতিয়াবা আশানুৰূপ মানে ফলাফল পোৱা নাযায় কেতিয়াবা আশানুৰূপ ফলাফল নাপালে ক'ৰবাত মনটো ৰৈ যায় নেকি আচলতে সেই সৰু প্ৰতীক্ষাজনীৰ অকণমান দুখ লাগিছিল কাৰণ বহুতো কথা বুজা নাছিল সেই সময়ত বা বুজি পোৱা নাছিলোঁ মই তেতিয়া দুখ লাগিলেও কিন্তু এটা বস্তু মোৰ ককাই শিকাইছিলে যে কেতিয়াও থমকি ৰ'ব নালাগে যিয়ে হওক ভাল হওক বেয়া হওক আগবাঢ়ি যাব লাগিব শিকি যাব লাগিব এই যে শিকি যাবলগীয়া লাগিব বুলি কথাষাৰ কৈছে শাস্ত্ৰীয় সংগীতৰ পৃথিৱীখনত ক্ৰমান্বয়ে শিকি আগবাঢ়ি গৈ থকা হ'ল নহয় জানো আৰু সেই সময়ত বহুকেইজন শিক্ষকক লগ পোৱা হ'ল সংগীতৰ অধ্যাপকক লগ পোৱা হ'ল তেখেতসকলে নিশ্চয় বাটটো পোনাই দিলে একদম আচলতে এই 4 বছৰ বয়সত শিকা বুলি যে কৈছোঁ তেতিয়া মোৰ গুৰু আছিলে গোলাপ তালুকদাৰ ছাৰ তেখেত আচলতে এতিয়া মই অকণমান তেখেতক বিচাৰি পাবলৈ দিগদাৰ হৈছে কাৰণ ক'ত গুচি গ'ল কিন্তু মোৰ মানে সেইটো কেতিয়াও অন্তৰ থাকি গ'ল মানুহজন মানে ইমান সৰুৰ পৰা ইমান ধুনীয়াকৈ শিকাইছিলে তাৰপিছত মোৰ গুৰু জিতেন বসুমতাৰী তেখেতৰ ওচৰত মই গায়কী শিকিলোঁ ইণ্ডিয়ান ক্লাছিকেল মিউজিকৰ গুৰুমা জোনালী পূজা বসুমতাৰী তেখেতৰ ওচৰত বৰগীত শিকিলোঁ তেনেকৈ শিকাবোৰ কৰি গৈছিলোঁ লগতে আপোনাৰ লক্ষ্ণৌ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো ডিপ্ল'মা ক'ৰ্চ হয় ক্লাছিকেলৰ সেইটো শিকি গৈছিলোঁ আৰু গীতবোৰতো গায়েই থকা যায় আৰু গীতবোৰ আচলতে কম্পিটিশ্যনত কি হয় এটা খুটি নাটি মাৰি শিকিবলগীয়া হয় যে সেই তেতিয়াই চাগে ক'ৰবাত মই বহুত শ্বাৰ্প হৈ গ'লোঁ মানে মিউজিকেলি আজি মোক সকলোৱে কয় যে তোৰ কাণখন ইমান মানে শ্বাৰ্প এই খুটি নাটি বিচাৰি শিকোঁতেই চাগে ক'ৰবাত এনেকুৱা হৈ গ'ল যে মই মানে এতিয়া গীতবোৰ শুনিলে নিজৰ ভুলটো নিজে বুজি পাওঁ যে আচ্ছা এইখিনি মোৰ ভুল হৈছে এইখিনি শুধৰাব লাগিব তেনেকুৱা হয় মানে সংগীতৰ সাগৰখন এখন বিশাল সাগৰ একদম নহয় জানো আৰু বিশেষত শাস্ত্ৰীয় সংগীতৰ শিক্ষা যদি সম্পূৰ্ণৰূপে আৰু খুটি নাটি নোৰোৱাকৈ যদি শাস্ত্ৰীয় সংগীতৰ শিক্ষা লোৱা নাযায় তেতিয়া এই বিশাল সাগৰখনলৈ আগবাঢ়ি যোৱাটো যথেষ্ট কঠিন আচলতে সংগীত এক সাধনা সেই সাধনাটো অকল গীত গালেই নহ'ব এই সাধনাটো মেইনলি আমাৰ শাস্ত্ৰীয় সংগীতৰ পৰাই আহে লগতে বৰগীত আমাৰ অসমৰ মইতো ভাবোঁ আমাৰ অসমৰ যদি ক'বলৈ যাওঁ যে ক'ৰ পৰা শাস্ত্ৰীয় সংগীত অসমত আহিছে সেয়া হ'ল বৰগীতে মোক বা মই আপোনাক বুজাব নোৱাৰোঁ যে মোক কি শিকাইছে শব্দৰ গাঁথনি উচ্চাৰণ স্পষ্ট প্ৰতিটো বস্তু কোৱা উশাহটো বহুত ডাঙৰ কথা কাৰণ আমি বৰগীত যেতিয়া গাওঁ এটা লাইন মানে আমি কোনোটো শব্দ ভাঙিব নোৱাৰোঁ
তো সেই হিচাপে আমি উশাহটো সেনেকৈ ল'ব লাগিব তো এনেকুৱা সৰু সৰু বস্তু আচলতে মই বহুতো ইয়াতে শিকিছোঁ মই আৰু মই বহুত বেছি প্ৰাউড ফিল কৰোঁ যে মই অলপ হ'লেও মানে গুৰুজনাৰ বস্তুখিনি ল'বলৈ চেষ্টা কৰি আছোঁ আৰু আজি কৰি আছোঁ আগলৈও কৰি থাকিম সঁচা কথা হয় আৰু কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজন শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজন এই দুজনা গুৰু বৰগীতসমূহ এক অমূল্য সম্ভাৰ নহয় জানো সকলোখিনি শাস্ত্ৰীয় সংগীতৰ সম্ভাৰ ইয়াত লুকাই আছে তাৰোপৰি গুৰু দুজনৰ যিসমূহ নাটৰ যিখিনি গীত মই ভাবোঁ তোমালোকৰ দৰে ইমান খুব চিৰিয়াছলি সংগীতৰ লগত জড়িত হৈ থকা তোমালোকৰ দৰে শিল্পীসকলে গুৰু দুজনাৰ নাটৰ গীতসমূহ শিকাটো বহুত ডাঙৰ কথা আৰু গুৰু দুজনাৰ পৰৱৰ্তী তেখেতৰ যিসকল শিষ্য আৰু তেখেতসকলে যিবিলাক গীত ৰচনা কৰিছে সেইখিনি আমি বৰগীতৰ ভিতৰত নধৰোঁ এই বাকীসকলৰ যিসকল পণ্ডিতে গুৰু দুজনাৰ পাছৰ পণ্ডিতসকলে গীতসমূহ লিখিছে সেইবিলাকো চৰ্চা কৰাটো খুবেই প্ৰয়োজন তাৰোপৰিও অসমৰ সংগীতৰ জগতখনত বহুকেইগৰাকী মনীষী আছে এই তিনিগৰাকী মনীষী বুলি কওঁতে জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদ পাৰ্বতীপ্ৰসাদ তিনিগৰাকী প্ৰসাদৰ নাম ল'বই লাগিব লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ নাম ল'বই লাগিব আৰু বনকুঁৱৰ আনন্দীৰাম দাসৰকে মুখ্য কৰি তেখেতসকলৰ নাম ল'বই লাগিব তাৰ ওপৰত আছে সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা তেখেতসকল একদম বা আচলতে তেওঁলোক নহ'লে চাগে আমাৰ অস্তিত্ব অসমীয়াৰ অস্তিত্ব নোহোৱা হৈ গ'ল হয় যেন মোৰ অনুভৱ হয় কাৰণ গীতসমূহত আমি সমগ্ৰ অসমখন দেখিব পাৰোঁ আপুনি যদি চাই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বা বিষ্ণুপ্ৰসাদ তেখেতৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গোটেইখিনি গীততে আচলতে আমাৰ অসমৰ মাটিৰ গোন্ধ পোৱা যায় এইখিনি শিকিলেও আচলতে শাস্ত্ৰীয় সংগীত শিকাৰ নিচিনাই কিন্তু ক'বলৈ গ'লে হয় 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 এইখিনি খুব সুন্দৰকৈ শিকা হৈছিল নহয় জানো আচলতে কম্পিটিশ্যনৰ জৰিয়তে শিকা গৈছিলে কাৰণ কম্পিটিশ্যন খুব কৰিবলৈ ককাই আগবঢ়াই দিয়ে আৰু ককাই গানবোৰ আনি দিয়ে তেনেকৈ শিকিছিলোঁ আৰু তেনেকৈয়ে গাইছিলোঁ হয় হয় 2016ত প্ৰথমবাৰ সাৰেগামাৰ মঞ্চলৈ যোৱা হ'ল আৰু খুব ভাল লাগে সাৰেগামা মঞ্চত আমাৰ এইগৰাকী শিল্পী প্ৰতীক্ষা ডেকাই গ'ল্ড মেডেল পাইছিল আৰু সেয়া এক ইতিহাস কাৰণ তেতিয়া প্ৰতীক্ষাই সাৰেগামাৰ মঞ্চত বহু কেইগৰাকী ভাৰতৰ ৰত্ন মানে সেই সময়ত তেওঁলোকৰ মাজৰে বহু ছাত্ৰ ছাত্ৰী সংগীতৰ শিকাৰু সংগীত চৰ্চা কৰা ল'ৰা ছোৱালীৰ মাজৰ পৰা তেওঁ গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল তাৰপাছত ইণ্ডিয়ান আইডল আহিল আৰু শেহতীয়াকৈ 2024 চনত তেওঁ সুৰকা একলব্য তাত তেওঁ উইনাৰ হৈছে সেই যিটো প্ৰতিযোগিতা খুব টাফ আছিল আমি ক্ৰমান্বয়ে সেই প্ৰতিযোগিতাবিলাকৰ কথা আলোচনা কৰিম যি কি নহওক আমি যেতিয়া সাৰেগামা বা অডিশ্যনবিলাক দেখোঁ সৰু পৰ্দাত তেতিয়া দেখোঁ যে প্ৰতিযোগী অভিভাৱকসকল ঘণ্টাৰ পাছত ঘণ্টা ৰৈ থাকে দীঘলীয়া শাৰী তাৰ মাজতে কোনোবা এজনে ইয়াৰপড লগাই গানটো ৰিহাৰ্চেল কৰে কোনোবা এজনে গানটো শুনি থাকে কোনোবা এজনে পঢ়ি থাকে মানে প্ৰত্যেকজন ল'ৰা ছোৱালী ব্যস্ত হৈ থাকে অসমৰ পৰা গৈ মুম্বাইত সাৰেগামাপাত এনেকৈ অংশগ্ৰহণ কৰাটো কিমান জটিল আছিল 2016 চনত আচলতে 10 বছৰ হ'ল বাপৰে সঁচাই ভাবিবলৈ গ'লে আজি ভাবোঁ যে কেনেকৈনো হৈ গ'ল গমকে নাপালোঁ কাৰণ সেই সময়ত আচলতে এটা কিবা বেলেগ এটা মানে মনত আগ্ৰহ আছিলে গীতৰ প্ৰতি বা আজিও আছে কিন্তু সেই সময়ত সৰুকালত মানে নতুন কিবা এটা বস্তু জনাৰ বা মুম্বাইখন এখন মায়ানগৰী বুলি কয় ন ইয়াৰ পৰা এটা বেলেগ এটা ছবি দেখি থকা যায় মোৰ মানে খুব ইচ্ছা আছিল যে মই মুম্বাইত যাম মুম্বাইত গান গাম তো সেই বস্তুটো খুবেই আছিলে আৰু সৰুৰ পৰাই শুনি আহিছিলোঁ কাৰণে চাগে বহুত ইচ্ছাও আছিলে তেনেকৈ 2016 চনত ইয়াৰ পৰা অডিশ্যন দিলোঁ গুৱাহাটীৰ পৰা অডিশ্যন দি পেলাই চিলেক্ট হ'লোঁ তাৰপিছত কলকাতাত অডিশ্যন দিলোঁ কলকাতাত চিলেক্ট হ'লোঁ তাৰপিছত মুম্বাইত মাতিলে মুম্বাইত মই টপ 100ত এলিমিনেট হৈছোঁ টপ 100 আছিলোঁ তাৰপিছত এলিমিনেট হৈছোঁ আচলতে সেই সময়ত মই মেট্ৰিক দি আছিলোঁ মই আচলতে ক'বলৈ খুবেই ভাল লাগে কাৰণ মেট্ৰিকতো ভাল ৰিজাল্ট হ'ল আৰু মোৰ সংগীতৰ যাত্ৰাও চলি আছিলে সেই সময়ত
অহা যোৱা তাৰ পৰা আহি ইয়াতে পৰীক্ষা দিওঁ বহুত দিন থাকিব লাগে তাতে অলমষ্ট মই সেই সময়ত আপোনাৰ 3 মাহমান আছিলোঁ মানে মই আহোঁ তাৰ পৰা ইয়াতে পৰীক্ষা দিওঁ পৰীক্ষা দি পেলাই আকৌ যাওঁ তাতে গান গাবলৈ লগত মা সেইবাৰ মা নাছিলে অকলে অকলে অহা যোৱা কৰিছে সেই 16 চনতে অকলে যাবলগীয়া এইকাৰণেই হৈছিল কাৰণ আমাৰ টিকেটসমূহ মানে তেওঁলোকেই দি দিছিলে তো মোক কৈছিলে যে তুমি যোৱা পৰীক্ষাটো দিয়ে গুচি আহিবা কিন্তু এনেকুৱা পৰীক্ষা দিওঁ পৰীক্ষাৰ আধা ঘণ্টা মানে থাকে আধা ঘণ্টাৰ আগে ওলাই আহোঁ ওলাই আহি পূৰা এয়াৰপৰ্টলৈ দৌৰোঁ আৰু মুম্বাই পাওঁগৈ এনেকুৱা সৰু ছোৱালীজনী ইমান মনত সাহস কেনেকৈ গোট খাইছিলে আচলতে মা দেউতাৰ খুব সাহস মোৰ ওপৰত মানে বিশ্বাস মোৰ ওপৰত সেই বিশ্বাসেই মোৰ সাহস আছিল সেইকাৰণে চাগে ইমানখিনি পাৰিলোঁ আচলতে চাৰিগামাত কিমান প্ৰতিযোগীৰ মাজত নিৰ্বাচন হৈছিল তেতিয়া আচলতে যথেষ্টখিনি আছিলে পাছলৈ বেছি হ'লগৈ তেতিয়া মই মানে আমাৰ মুম্বাইত অলমষ্ট আপোনাৰ 58,000 মান আৰ্টিষ্ট আছিলে সেইখিনিৰ মাজৰ পৰা টপ 100 সিলেক্ট কৰিছিলে টপ 100ত আছিলোঁ তাৰপিছত মই এলিমিনেট হ'লোঁ তাৰ পৰৱৰ্তী 2018 চনত অলমষ্ট আপোনাৰ কিমান বুলি ক'ম এতিয়া অলমষ্ট 40 লাখৰ ওচৰা-ওচৰি 40 লাখ আবেদন আহিছে মানে এপ্লিকেশ্যন আহিছে আৰু গোটেই ভাৰতৰ আহে আৰু অকল ভাৰতৰ অকল নহয় বাহিৰৰ বিদেশৰ আমি দেখা পাওঁ কোনোবা এজনে কয় ডুবাই কোনোবা এজনে কয় তেনেকৈ আহিছিলে আৰু আচলতে সেইটো এটা বেলেগ অনুভৱ তেতিয়া যতটা সম্ভৱ হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট আছিলে মই 2018 চনত হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি পুনেলৈ বেচেলাৰ্ছ কৰিবলৈ পুনে ইউনিভাৰ্চিটিত গৈছিলোঁ মিউজিকৰ ওপৰতে তেতিয়া সেই 2 মাহৰ ভিতৰতে আচলতে এনেকুৱা এটা আহি গ'ল চাৰেগামাপা মায়েও খুব জোৰ কৰিলে গাবলৈ যাবলৈ আৰু তেনেকৈ গ'লোঁ পুনেত চিলেক্ট হ'লোঁ আচলতে মই আচৰিত পাওঁ মানে এইটো কেনেকৈ হ'ল আৰু চাগে মোৰ কপালত লিখা আছে কাৰণে হৈছিলে মই আজিও ভাবোঁ মানে কেনেকৈ এইখিনি মানে হৈ গ'ল গমকে নাপালোঁ মানে মই ৰাতিপুৱালৈকে মানে গানৰ কোনো পৰিৱেশে নাই সেইখিনি সময়ত মানে এনেকুৱা হৈ আছে পঢ়িব যাব লাগে আৰু স্কুল কলেজ যাব লাগে এনেকুৱা তাৰপিছত মায়ে ক'লে আজিতো বন্ধ তই এটা কাম কৰ ব'ল নহ'লে দিবিগৈ অডিশ্যন তাৰপিছত আৰু মোৰো অকণমান মানে এনেকুৱা লাগিছে যে একো নিশিকাকৈ নেযাওঁ মই মানে গাবলৈ নজনাকৈ একো নাযাওঁ মানে ভালকৈ প্ৰিপেৰেশ্যন কৰি যাম মায়ে ক'লে নহয় একো নহয় দেচোন আছেই প্ৰিপেয়াৰ হৈ অলৰেডি তুমি ইয়াতে পৰীক্ষা দিওঁতে অলৰেডি প্ৰিপেয়াৰ হৈ আছে তোমাৰ যোৱা ব'লা গ'লোঁ গৈ পেলাই তাতে আপোনাৰ এৰাউণ্ড 10টা মানত গৈ পাইছোঁ চাগে ৰাতি মোৰ 1 বজাত নাম আহিছে গাবলৈ 1 বজাত গাইছোঁ 1 বজাতো মানে ভাগৰত একেবাৰে শেষেই হৈ গৈছে তথাপিও আৰু মানে গান গোৱা সময়ত একো মনত নাথাকে আচলতে মোৰ গালোঁ আৰু কি গোৱা হৈছিল মনত আছে তাতে মই মানে সেইটো গান নিজে যিটো ভাল পায় সেইটোৱে গাব লাগে বিচাৰকে নিৰ্বাচন কৰি নাই সেইখিনি সময় নিদিয়ে আৰম্ভণিতে মানে অডিশ্যনৰ টাইমত আপুনি নিজে যি ভাল পায় আৰু তেনেকুৱা ধৰণৰ আচলতে এটা গীত নহয় মোৰ 3-4টা মান শুনিছিলে বেলেগ ধৰণৰ গীত আচলতে মই খুব ভাল পাওঁ ভাৰ্চিটাইল মানে গানবোৰ চব গানেই গাই ভাল পাওঁ চ' তেনেকৈ শুনিছিলে শুনি পেলাই 1 বজাত আৰু তেওঁলোকে মোক উলিয়াই দিলে ৰুমটোৰ পৰা ময়ো ভাবিলোঁ কি বা হ'ল ৰুমৰ পৰা উলিয়াই দিলে তাৰপিছত আৰু চবকে একগোট কৰাই পেলাই মানে এই যিটো এটা গ্ৰুপ গৈছিলোঁ আমি 10-20টা মানুহৰ সেই 10-20টা মানুহৰ গ্ৰুপটো উলিয়াই আনি পেলাই ক'লে যে ইয়াৰে অকল প্ৰতীক্ষাহে চিলেক্ট হৈছে তাৰপিছত আৰু মইতো মানে অবাক হৈ গৈছোঁ যে কেনেকৈ হ'ল মানে এইটো বস্তু মোৰ কাৰণ মই প্ৰিপেয়াৰ্ডে নাছিলোঁ একেবাৰে কিন্তু সেয়া ভগৱানৰ আশীৰ্বাদ ককা দেউতাৰ আশীৰ্বাদ চাগে মই তাতে পাৰ হ'লোঁ তাৰপিছত মুম্বাইলৈ মাতিলে মুম্বাইত অলমষ্ট 7টা অডিশ্যন দিছোঁ 2018ত 7টা অডিশ্যন মানে অল টোটেল 10টা মানে হৈছেগৈ আৰু মানে এটা অডিশ্যনত বিশেষভাৱে নিয়ে মানে কি চাই আচলতে তেওঁলোকেও ময়ো নাজানো কিন্তু মানে আচলতে ইমান মানুহ ন ইমান শিল্পী তাৰে মাজত এজন বা তেওঁলোকৰ এটা 10জনৰ বা এনেকুৱা এটা থাকে ন যে এই 10টাই নিব পাৰিম ইয়াৰ পৰা তো তেনেকুৱাভাৱে চাগে সেইখিনি সময়ত চাগে নাজানো আৰু মোকে নিলে তাৰপাছৰ পৰা গৈ গ'ল্ড মেডেল প্ৰতিক্ষাৰ কথা পাতিম গান এটা শুনি লওঁ নিশ্চয় প্ৰতিক্ষা কি শুনিম এবাৰ মই এটি
গোৱালপৰীয়া লোকগীত শুনাম বা কি বন্ধুৰ বাৰীতে তাল গাছে ঢলে হেচকা টানে পীড়িত খোশে মাঘ মাহ শিশিতে কি বন্ধুর বাড়িতে তাল গাছে ঢলে হেচকা টানে পীড়িত খোশে মাঘ মাহ শিশিতে কি যারে বন্ধু যা জ্বলে গেলেন মনের আগুন নিবিয়া গেলেন না বন্ধু ধন রে এতই গোসা কি তোমার শরীরে কি বন্ধুর বাড়িতে তাল গাছে ঢলে হেচকা টানে পীড়িত খোশে মাঘ মাস শিশিতে কি যারে বন্ধু যা জ্বলে গেলেন মনের আগুন নিবিয়া গেলেন না কি যারে বন্ধু যা জ্বলে গেলেন মনের আগুন নিবিয়া গেলেন না ধন্যবাদ বা গল্পৰ লোকগীত এটা সুন্দৰকৈ গোৱাটো যথেষ্ট জটিল এতিয়া মই আৰু এটা সুধিব বিচাৰিছোঁ যেতিয়া 2018 চনত তাৰপিছতো সুৰকা একলব্য এই প্ৰতিযোগিতাখনলৈ আহিম কিন্তু 2018 চনত যেতিয়া চাৰেগামাত এটাৰ পাছত এটা অডিশ্যন দিয়া হৈ আছিলে তেতিয়া অসমৰ সংগীতৰ ক্ষেত্ৰখনৰ কথা নিশ্চয় সোধা হৈছিল অসমৰ সংগীতৰ যেটো মানে আকৰ্ষণীয় যেটো গুণ অসমৰ সংগীত অসমীয়া সংগীতৰ ইমান চহকী আমি অসমৰ সংগীতৰ ক্ষেত্ৰখন সেইখিনি কথা কেনেকৈ কোৱা হৈছিলে মই যেতিয়া মানে ষ্টেজত আমাৰ যিখন মঞ্চত তাতে থিয় হৈছিলোগে মোক প্ৰথম সুধিছে তুমি ক'ৰ পৰা আহিছা নামটো সুধিছে আৰু মই ক'লো যে মোৰ নামটো প্ৰতীক্ষা ডেকা আৰু মই অসমৰ পৰা আহিছোঁ অসম বুলি কোৱাৰ লগে লগে এটা কি মানে মিঠা পৰিৱেশ ইমান ভাল লগা পৰিৱেশ তেওঁলোকে বিহু গীত গাইছে যিটো এটা মানে হিন্দী গীত কিন্তু আমাৰ অসমীয়া সুৰটোত আছিলে গানটো হয়তো জানাই দয়াৰে চড়গে পাপি বিচুৱা সেই যিহেতু বিহু নাজানে তেওঁলোকে সেয়াকে গাইছে গাই পেলাই গোটেই সকলোৱে নাচিছে মোৰ আচলতে সেইখিনি সময়ত ইমান ভাল লাগিছে যে মই অসমৰ জীয়ৰী আৰু অসমক তাতে ৰিপ্ৰেজেণ্ট কৰিবলৈ পাইতো আৰু বেছি ভাল লাগিছিলে তাৰপিছত গালো নাচিলোঁ ফূৰ্তি কৰিলোঁ আচৰিত ধৰণৰ কথা যে মোৰ গীতটি আছিলে যথেষ্ট ধাৰ্মিক গীত মলা মেৰে মলা কৰম হো কৰম বুলি খুবেই অনুভৱ থকা গীত আৰু যথেষ্ট জটিল সেইখিনি সেই গীতটি আচলতে শিকোঁতেও মোক যথেষ্ট সময় লাগিছে কাৰণ এটি শব্দ উচ্চাৰণ আমি যিহেতু অসমীয়া অকণমান উৰ্দু উচ্চাৰণটো আমাৰ অকণমান দিগদাৰ হয় বা অসুবিধা হয় বা হিন্দীও অসুবিধা হয় সেই ক্ষেত্ৰত কিন্তু মই অকণমান প্ৰিভিলেজ কাৰণ মোৰ গুৰুৱে সেইখিনি শিকাইছিলে বা হিন্দী মই যিহেতু যিখন স্কুলত পঢ়িছিলোঁ চিন্ময় বিদ্যালয় বুলি সেয়া তাতেও হিন্দীৰ সেইটো খুব গুৰুত্বপূৰ্ণ কথা হয় হিন্দী কোৱা গৈছিলে বা কৈ থকা গৈছিলে সেইকাৰণে অকণমান প্ৰনাউন্সিয়েশ্যনৰ প্ৰব্লেমটো নাহিলে আৰু তাতে যেতিয়া গালোঁ গোৱাৰ পিছত যেতিয়া মোক কৈছে যে অসমৰ মানে যিটো অনুভৱ অসমৰ যিটো এটা ভাৱ এটা কিবা মানে খুব পিয়ৰিটি আছে আমাৰ অসমখনত সেইখিনি মানে বস্তু যেন গীতটিত পাইছে তেওঁলোকে মোক তেনেকৈ কৈছিলে আৰু শব্দৰ কথা কৈছিলে যে শব্দৰ তোমাৰ উচ্চাৰণবোৰ একদম মুকুতাৰ মণিৰ নিচিনা গাইছা তুমি তেনেকুৱা আচলতে খুব ভাল লগা দিন বা আৰু আচলতে যি কেইগৰাকী বিচাৰক থাকে তেওঁলোকে প্ৰত্যেকটো বিষয় খুব পুংখানুপুংখভাৱে তেওঁলোকে চায় শুনে অনুভৱ কৰে সেয়া শব্দৰ উচ্চাৰণ হ'ব পাৰে
কিমান সুৰত লয়ত গাইছা সেয়া হ'ব পাৰে আৰু গীতৰ যিখিনি কথাংশ এই কথাংশখিনি যাতে 100%ই শুদ্ধকৈ গাবলৈ পাৰিছানে নাই এই গোটেইখিনি কথা তেওঁলোকে চায় হয় তাৰে উপৰিও আৰু এটা কথা থাকে যিটো বস্তু আমি সচৰাচৰ নেভাবোঁ যে আমি থিয় কেনেকৈ হৈছোঁ আমাৰ অনুভৱ গাওঁতে লয় লাখটো কেনেকুৱা বডি লেংগুৱেজ বহুত বেছি ইম্পৰ্টেণ্ট আমাক আচলতে সেইখিনি সময়ত চাৰেগাঁওপাত থাকোঁতে আমাক গ্ৰুমিঙো কৰাইছিলে ইয়াৰ বিষয়ে যাতে আমি ষ্টেজ প্ৰেজেঞ্চটো জানিব পাৰোঁ তেনেকৈ বহুতো কথা সৰু সৰু জানিবলগীয়া নজনা কথাবোৰ শিকিছিলোঁ আচলতে তাতে মই শুনামতে প্ৰতীক্ষা ডেকাই নিজে সুৰ কৰি নিজে গীত লিখি নিজে গাইছে হয় বা মোৰ বহুতো গীত আছে অলৰেডি হিন্দী অসমীয়া হিন্দীটো আছে হয় হিন্দীও লিখিছোঁ ৰিচেণ্টলি এটি গীত চাইবা বুলি নিজৰ উলিয়াই দিছিলোঁ আৰু আহিবলগীয়া আৰু 2টা গীত নিজৰে হয় এতিয়া এটা গীত শুনি লওঁ প্ৰথমতে অসমীয়াতে শুনিম তাৰপাছত হিন্দীত শুনিম এটি গীত আচলতে মই শুনাব তোমাকো বিচাৰিছোঁ আৰু ৰাইজকো বিচাৰিছোঁ কাৰণ এই গীতটি মোৰ জীৱনটো বুলি ক'লেও ভুল নহ'ব এই গীতটি আচলতে মই অল ইণ্ডিয়া ৰেডিঅ'ত যেতিয়া মই বি গ্ৰেড আছিলোঁ তেতিয়া এই গীতটি গাই পেলাই মই হায়াৰ গ্ৰেডৰ কাৰণে তাৰ কাৰণে আচলতে মই এই গীতটিও গাইছিলোঁ তো মই এই গীতটি শুনাইছোঁ নিৰ্মল প্ৰভা বৰদলৈ তেখেতৰ লিখনি মোৰ সুৰ অন্য নামেৰে নামাতিবাৰু মোৰ নাম আজি সাধনা মোৰ নাম আজি সাধনা বসন্ত ঋতুৰ পাছে পাছে অহা শ্যামল সজল নয়না পাছে পাছে অহা শ্যামল সজল নয়না অন্য নামেৰে নামাতিবাৰু কি সুন্দৰ আৰু কথাখিনিতো কি অপূৰ্ব একদম আৰু সেয়াই সৰস্বতী খ্যাত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ আৰু সুৰ ইমান সুন্দৰ ক'ৰবাত শাস্ত্ৰীয় সংগীতৰ সুবাস আমি পাইছোঁ সেই সুৰত আৰু কাৰণ তুমি এগৰাকী শাস্ত্ৰীয় সংগীতৰ শিল্পী আৰু তাত গ'ল্ড মেডেল যেতিয়া পোৱা হৈছিলে চাৰেগামাপাত 2018ত সেই সময়খিনি আৰু তাত বিশেষত কোনকেইটা গীত গোৱা হৈছিল মেৰে মৌলা কৰম হো কৰম মোৰ প্ৰথম গীতটি আছিলে তাৰপিছত লম্বী জুদাই খুব ভাল লগা তেৰে বিনা এক পল দিল নেহি লগদা এইটো গীত তাৰপিছত তুঝে য়াদ না মেৰি আই কুছ কুছ হোতা হে মুভিখনৰ তেনেকৈ বহুতো গীত গাইছোঁ আৰু অকলে গাইছোঁ আমাৰ যি পেনেলত আছিলে 30 জনৰ পেনেল এখন আছিলে জুৰি মেম্বাৰ্ছ মানে তাৰে মাজৰ এগৰাকী সুজেন ডিমেলো বুলি তেখেত আমাৰ ভাৰতৰ বুলি মানে অকল ভাৰততে নহয় তেওঁ বিশ্বত নিজৰ স্থান দখল কৰে সুজেন ডিমেলো বুলি তেখেতৰ লগত মই জীৱনত নোগোৱা গীত এটি গাইছিলোঁ মানে ৱেষ্টাৰ্ণ মিউজিক মোৰ কাৰণে একদমেই নতুন আছিল তেতিয়া এটি গীত গাইছিলোঁ পিঞ্জৰা তোড়কে বুলি সেই গীতটি আচলতে তেওঁ যেতিয়া মানে গাই আছে মই মানে ভাবিছোঁ যে মোৰ শিকিবলগীয়া যে কিমান বাকী আছে যে মানে শিকি যেন মই শেষে সঁচাই কৰিব নোৱাৰিম মানে সেইখিনি বস্তু তেওঁ যেতিয়া গাই আছিল মোৰ লগত তেতিয়া অনুভৱ কৰিছিলোঁ যে এই যিটো এটা সাগৰ সেইখন এখন বেলেগ সাগৰ সেইখনত এতিয়াও সাঁতুৰিব চাগে নমাই নাই সাগৰখনত তেনেকুৱা এটা অনুভৱ আৰু তেতিয়াৰ পৰা আচলতে ৱেষ্টাৰ্ণ মিউজিকৰ ফালেও আগ্ৰহ অকণমান বাঢ়িছিল সেনেকৈও অকণমান শিকিবলৈ চেষ্টা কৰিলোঁ যিহেতু অকণমান খুব
কম মানুহ আছে যোনে ৱেষ্টাৰ্ণ মিউজিকৰ শিক্ষা দিয়ে তো সেইকাৰণে মই অকণমান দিগদাৰ হয় কিন্তু গীতৰ মাজেৰে আচলতে শিকিবলৈ চেষ্টা কৰিলোঁ আৰু তেনেকেই শিকি আছোঁ আজিলৈকে এতিয়া মানে পাশ্চাত্য সংগীতৰ এগৰাকী ছাত্ৰী ছাত্ৰী নহয় জানো শাস্ত্ৰীয় সংগীতৰ ছাত্ৰীয়ে মই আজিও মই শিকিয়ে আছোঁ শিকাৰ শেষ নাই আচলতে কিন্তু হেৰি শিকাৰ লগে লগে যিখিনি শিকিলে সেইখিনি কিন্তু নৱাগতক দিও যাব লাগিব নহয় জানো কাৰণ তোমালোকৰ যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাখিনি নতুনে পোৱাটো অত্যন্ত প্ৰয়োজন যিকেইটা গান গালা গানৰ কথা ক'লা 2018ত সাৰেগামাপাত আমি সৰু পৰ্দাত চোৱা মনত আছে কেতিয়াবা তুমি গান গাই থাকা আমাৰ ইয়াত চকুৰ পানী ওলাই যায় আমাৰ ছোৱালী এজনী বিখ্যাত শিল্পীসকলৰ সন্মুখত আৰু বহুকেইগৰাকী খুব স্বনামধন্য অভ্যাগত আহে তেওঁলোকে সুৰৰ পৃথিৱীখনৰ সংগীতৰ পৃথিৱীখনৰ অভিনয় পৃথিৱীখনৰ চলচ্চিত্ৰ পৃথিৱীখনৰ তাৰ স্বনামধন্য শিল্পীসকলে তেওঁলোকৰ সন্মুখত খুব নিৰ্ভয়ে আত্মবিশ্বাসেৰে গাব লাগে আৰু আটাইতকৈ ডাঙৰ কথা যিকেইজন বাদ্যশিল্পী থাকে তেওঁলোকতো একদম সাংঘাতিক উস্তাদ আৰু গতিকে তেওঁলোকে কেতিয়াও কম্প্ৰমাইজ নকৰে একদমেই নকৰে সংগীতৰ ক্ষেত্ৰত অকল বাদ্যযন্ত্ৰীসকল বুলিয়ে নহয় বা জাজেছসকল বুলিয়ে নহয় তাৰে যিটো আমাৰ বেকত থাকে তেওঁলোকতো ফ্ৰণ্ট কেমেৰাত নাহেই আমাৰ যিসকল মেণ্টাৰ্ছ আছে সেই মেণ্টাৰ্ছসকলেও কিন্তু নিখুঁতভাৱে গীত গোৱাটো বিচাৰে কাৰণ তেখেতলোকে যথেষ্ট এখন ৰিয়েলিটি শ্ব' কৰাটো যথেষ্ট কঠিন আৰু তেওঁলোকে ৰাতি দিন মানে একাকাৰ কৰি দিয়ে আৰু ৰাতি দিন একাকাৰ কৰি কেৱল তোমালোকৰ লগতে ব্যস্ত আমাৰ লগতে ব্যস্ত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লগত ব্যস্ত সেই সময়ত তোমালোক ছাত্ৰ ছাত্ৰী একদম হয় তো তেনেকৈ আচলতে তেওঁলোকৰো এটা বিশ্বাস থাকে যে এইগৰাকী এই গীতটি গাব পাৰিব তেনেকৈ মোক আচলতে এটা গীত মোক অকণমান চেলেঞ্জ হিচাপে দিয়া গৈছিলে তেৰে বিনা এক পল দিল নেহি লাগদা এই গীতটি বেলেগ ঘৰানা এটা মানে ৰিচা শৰ্মাজীৰ ঘৰানা যিটো মোৰ একদম তেখেত মানে মোৰ অতি প্ৰিয় গায়িকা আৰু তেখেতৰ পৰা যথেষ্ট বস্তু শিকিছোঁ তেওঁ যেতিয়া মোক কৈছে যে এই গীতটি গাব লাগিব তুমি এইবাৰ মোৰ কাৰণে মানে বেলেগ এটা অনুভৱ সেই সময়ত আচলতে ক'ত আছিলোঁ পৃথিৱীত আছিলোঁ নে ক'ত আছিলোঁ মই গমকে নাপাইছিলোঁ তেতিয়া গাবলৈ ক'লে তেৰে বিনা এক পল দিল নেহি লাগদা সেইখিনি সময়ত ৰবীনা টণ্ডনজীও আছিলে তেতিয়া মোক কৈছিলে যে আজি তোমাৰ যিটো এটা খোলা ভইচ সেইটো মই মানে প্ৰেমত পৰি গৈছোঁ বুলি মোক কৈছিলে আচলতে সেইবোৰ সময় মানে মই কেতিয়াও হয়তো দুনাই নাপাওঁ আৰু দুনাই পালেও সেইখিনিৰ নিচিনা অনুভৱ কেতিয়াও হ'ব নোৱাৰিব মানে সঁচাকৈ দেই এবাৰ অকণমান দুটা লাইন একদম তেৰে বিনা এক পল দিল नहीं लगदा दिल नहीं लगदा तेरे बिना एक पल दिल नहीं लगदा दिल नहीं लगदा देख लो एक झलक हो देख लो एक झलक अभी जा तेरे बिना एक पल दिल नहीं लगदा दिल नहीं लगदा প্ৰতীক্ষা কথা এষাৰ কওঁ দেই মই আবেগিক হৈ গৈছোঁ আচলতে যেতিয়া তোমাক মই সৰু পৰ্দাত দেখোঁ সদায় গৌৰৱ কৰোঁ যেতিয়া তোমাক মই মঞ্চত দেখোঁ সদায় গৌৰৱ কৰোঁ আজি মোৰ সন্মুখত যেতিয়া তুমি বহি আছা মোৰ এনেকুৱা লাগিছে প্ৰতীক্ষা ডেকা কেৱল সংগীতৰ বাবে একদম সঁচা বা মই আচলতে মোৰ জীৱনটো মই সংগীতৰ বাবে উৎসৰ্গা দিছোঁ বুলি ক'ব পাৰি আৰু ঘৰত মা দেউতাও মোক ইমানেই মানে ছাপোৰ্ট কৰিছে মোৰ আজি ককা নাই মোৰ লগত
যোৱাটো বছৰ ককা আমাৰ মাজৰ পৰা নাইকিয়া হ'ল ককাই দেখি গ'ল ককাই সকলোখিনি দেখিছে আৰু সুখী মনেৰে আচলতে তেখেত গৈছে মোৰ পৰা আঁতৰ কিন্তু মই সদায় মানে অনুভৱ কৰোঁ যে আজি প্ৰতিটো যি গীত গাই আছোঁ বা মঞ্চটো যিখিনি গীত গাওঁ সদায় মোৰ লগত থকা এটা অনুভৱ হয় মানে মোৰ যাতে একো ভুলেই নহয় জানানে বা মোৰ মানে জীৱনটোত মানে কোনো ধৰণৰ বাধা বিঘিনি যদিও আহে বিপদত নপৰোঁ কেতিয়াও এই ককাৰ আশীৰ্বাদত মানে সঁচাকৈ মানে ককা আছে সঁচাকৈ আছে হয় হয় তাৰপিছত ইণ্ডিয়ান আইডল যথেষ্ট টাফ হয় একদম আৰু ইণ্ডিয়ান আইডলৰ এখন বেলেগ ধৰণৰ মুজিক আৰু যেতিয়া ইণ্ডিয়ান আইডললৈ তুমি গ'লা 2024টো স্পেচিয়েলি তোমাৰ কাৰণে মানে 2016ৰ পৰা আচলতে এটা সাংঘাতিক যাত্ৰা আৰম্ভ নহয়নে সেইটো মুম্বাইমুখী যাত্ৰা প্ৰতিযোগিতাৰ যাত্ৰা সেইটো ৰিয়েলিটি শ্ব'ৰ যাত্ৰা নহয়নে সেই আচলতে প্ৰতিযোগিতাৰ মাজেৰে মুম্বাইৰ বলিউড ইণ্ডাষ্ট্ৰীত নিজক অকণমান দেখা দিয়াৰ প্ৰচেষ্টা হয় হয় এতিয়া ইণ্ডিয়ান আইডলৰ কথা আমি যেতিয়া পাতোঁ তাততো প্ৰত্যেকটো প্ৰতিযোগিতাই খুব বিশেষ ব্যক্তিসকল বিচাৰকাখনত থাকে নহয় জানো ইণ্ডিয়ান আইডলত শ্ৰেয়া ঘোষাল আছিলে ইণ্ডিয়ান আইডলত মই থকা বাৰত আছিলে বিশাল দদলানী ছাৰ হিমেশ ৰেশমিয়া তেখেত আছিলে আৰু নেহা কাক্কৰ আছিলে নেহা কাক্কৰ খুব মানে উৎফুল্লিত হৈ যায় একদম মানে খুব মানে আচলতে অকণমানি ছোৱালী এজনীৰ নিচিনা আচলতে সৰু একদম আমাকতো মানে মই যেতিয়া ষ্টেজত উঠিছোঁ আৰু তেতিয়া মোক সুধিছে যে ক'ৰ পৰা আহিছে নাম সুধিলে তাৰপিছত মোক সুধিছে তোমাৰ লগত কোন আহিছে তেখেতে চব সুধি আছে দেই আৰু মানে যাক মই মানে দেখিছিলোঁ টিভিত যাৰ ধৰক গীত শুনিছোঁ সৰুৰে পৰা বা বিশাল দদলানী ছাৰহঁতৰ যথেষ্ট গীত মই ভাল পাওঁ তেওঁ এজন ৱেল ট্ৰেইনড মিউজিচিয়ান হয় তাৰে লগতে হিমেশ ৰেশমিয়া ছাৰো আছিলে তেওঁলোকৰ সন্মুখত গীত গোৱা বা সাৰেগামা পাতো ৱাজিদ ছাৰ আছিলে ৱাজিদ খান ছাৰ আছিলে শেখৰ ৰবজিয়ানী ছাৰ আছিলে ৰিচা শৰ্মাজী আছিলে তাৰপিছত সোনা মহাপাত্ৰ মেম আছিলে জসপিন্দৰ নৰুলাজী আছিলে যিবিলাক মানে মই জন্মৰ নহওঁতে মা দেউতাই দেখিছিল শুনিছিল আৰু জন্ম হোৱাৰ পিছত মা দেউতাই মোক সেইখিনি বস্তু শুনাইছিলে আচলতে তেওঁলোকক চকুৰ আগত দেখি তেওঁলোকৰ সন্মুখত গীত গাবলৈ পোৱাটো আচলতে মই ভাবোঁ মোক ক'ৰবাত কিবা এটা আগৰ জন্মত চাগে কিবা এটা ভাল কৰ্ম কৰি আহিছিলোঁ সেইকাৰণে চাগে ইমানখিনি ভগৱানে দি আছে আৰু সেনেকৈ আচলতে তেওঁলোকৰ সন্মুখত যেতিয়া গাবলৈ যাওঁ এটা মানে বেলেগ ধৰণৰ এটা ফিলিং মই আৰু এটা কথা সুধো যিয়ে নহওক কিন্তু কথাটো হ'ল প্ৰতিযোগিতা যিয়ে নহওক কথাটো হ'ল ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ ল'ৰা ছোৱালী আহিছে পৃথিৱীৰ পৰা ল'ৰা ছোৱালী আহিছে লক্ষ্য এটাই শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা প্ৰতিযোগিতা সাংঘাতিক বেছি সময় খুব কম শুদ্ধকৈ নিখুঁতকৈ সম্পূৰ্ণৰূপে প্ৰেজেণ্টেবলকৈ মাইক্ৰফোনটো ধৰি গান গাব লাগে কেনেকৈ প্ৰস্তুত কৰা হয় আচলতে আমাক বহু সময় দিয়া নাযায় বাৰু এটা এপিছ'ড যদি হৈ গৈছে সেই এপিছ'ডটোৰ আজি ধৰক আজি আমি শ্বুট কৰিলোঁ আমাৰ 12টামান বজাত শ্বুট কমপ্লিট হ'ল নিশা ৰাতিপুৱা আমাৰ কল টাইম থাকে 4টা বজাত 4টা বজাত আমি ষ্টুডিঅ'লৈ যাওঁ ষ্টুডিঅ'ত গৈ পেলাই আমাক তৈয়াৰ কৰা যায় শ্বুটটোৰ কাৰণে শ্বুটটো হৈ যোৱাৰ পিছত 12টা বজাত আমাৰ শেষ হোৱাৰ পিছত আমি আকৌ নতুন গীতটিৰ ফাললৈ আগবাঢ়োঁ নতুন গীত বিচাৰিবলগীয়া হয় আমি দিওঁ কিছুমান তেওঁলোকে তাৰ পৰা এটা বিচাৰি মেণ্টৰসকলে এই গীতটি গাব লাগিব এইবাৰ বুলি কয় তাৰপিছত সেই গীতটি আৰু যদি ৰাতি চিলেকশ্যন নহয় তেনেহ'লে আকৌ নেক্সট ডে ৰাতিপুৱা আকৌ সেইটোতে লাগি থাকিব লাগিল মানে সেইটো গান চিলেক্ট হোৱাৰ পিছত চিলেকশ্যন হৈ যোৱাৰ পিছত গানটো শুনিব লাগিল প্ৰথম সেইদিনাখনে আকৌ মানে শ্বুট ডে'ৰ নেক্সট দিনাখনে আমাৰ বেণ্ড ৰিহাৰ্চেল আৰম্ভ হৈ যায়
এগৰাকী প্ৰতিযোগীক বেণ্ডৰ লগত কিমান সময় দিয়া আছে বহু সময় নিদিয়ে আচলতে গীতটি আপোনাৰ দুবাৰ ৰিহাৰ্চেল কৰিব দিয়ে এটি গীত যেতিয়ালৈকে সেই ফ্ৰেমটো মানে যেতিয়ালৈকে ছেট নহয় আৰু তেতিয়ালৈকে দুবাৰ ৰিহাৰ্চেল কৰিব দিয়ে প্ৰথম দিনাখন মানে এটা থুলমূল এটা আইডিয়া লোৱা যায় যেহেতু গানটোও নতুনকৈ শিকিবও লাগিব গোটেইখিনি শব্দ উচ্চাৰণ গোটেইখিনি চাব লাগিব তেনেকৈ মানে আচলতে আমাৰ সময়ে নাই মানে আমি খাবলৈ শুবলৈও সময় নোহোৱা নিচিনা ৰাতি আমাৰ ষ্টুডিঅ'ৰ পৰা লৈ যোৱা হয় 11টামান বজাত গৈ পাই গোটেই ষ্টুডিঅ'টোতো গান শুনিয়ে থাকিলোঁ হেডফোন লগাই ৰাতি গৈ আকৌ 3টামান বজালৈকে গানটো হেডফোন শুনি শুই যাওঁ ৰাতিপুৱা আকৌ আমাৰ কল টাইম থাকে 4টা বজাত মানে একদম টোপনি কম টোপনিত মানে কাম কৰিবলগীয়া হয় আৰু সেইখিনি সময়ত আচলতে কেনেকুৱা এটা মানে সাহস এটা নিজৰ এনাৰ্জি আহি যায় জানো মোক ক'ৰ পৰা আহে ক'ব নোৱাৰোঁ দেই কিন্তু মানে নিজক এখন ৰাষ্ট্ৰীয় মঞ্চত দেখাটো নিজকে সেই এখন টিভিত যেতিয়া নিজকে চাই থকা যায় বা কিবা এটা বেলেগ অনুভৱ তাৰ কাৰণে সকলো কৰিব পাৰি মানে এনেকুৱা সঁচাকৈ এইখিনি কষ্টই নালাগে মানে আৰু ইণ্ডিয়ান আইডলত অসমীয়া হিচাপে নিজৰ সংস্কৃতি কেনেকৈ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছিল বা কিবা সুযোগ পোৱা হৈছিল আচলতে এই ইণ্ডিয়ান আইডলত মোৰ জাৰ্ণিটো বহুত সৰু আছিলে বহুত দীঘলীয়া নাছিলে কাৰণ কিছুমান মোৰ পাৰ্চনেল ৰিজনৰ কাৰণে মই গুচি আহিবলগীয়া হ'ল তাতে আচলতে মই অসমীয়া হিচাপে মানে তেনেকুৱা একো হেৰি নহ'লে কিন্তু গীত যেতিয়া গাইছিলোঁ গানটো মই গাইছিলোঁ নেনা ঠগলেংগে গানটো গাইছিলোঁ খুবেই জটিল গীত এটি আৰু মোক মানে বিশাল ছাৰে এটাই কথা কৈছে যে মানে ইমান সৰু ছোৱালীজনী মানে ইমান ডাঙৰ মাতটো ক'ৰ পৰা আহিছে মানে আৰু এনেকুৱা ধৰণৰ গীতবিলাক অকণমান মই বেছি গাই ভাল পাওঁ য'ত অকণমান ক্লাছিকেল বেছি আছে বা অকণমান টান সহজে সকলোৱে গাব নোৱাৰা গীতবিলাক অকণ গাই বেছি ভাল পাওঁ চ' আচলতে সেনেকুৱা ধৰণৰ আচলতে এটা আমাৰ কনভাৰচেশ্যন হৈছিলে বাকী তাৰপিছত আৰু মই ইণ্ডিয়ান আইডলৰ পৰা তেনেকৈ ইমান বেছি হেৰি নহ'লে কিন্তু আচলতে তাৰ পৰাও মই বহুতো বস্তু শিকিব পালোঁ যে বিফল হ'লে মানুহ যে হাৰি যায় বিফল হোৱাৰ পিছতো যে কেনেকৈ থিয় হ'ব লাগে আকৌ মই আচলতে মই কেতিয়াও কোৱা নাই মই এই মঞ্চতে কৈছোঁ যে মই 8 মাহ গীত বাদ দিছিলোঁ গাবলৈ ইণ্ডিয়ান আইডলৰ পাছত একদম মানে ইমানেই বেছি মই অকণমান কিছুমান কথাৰ বাবে ওলাই আহিবলগীয়া হ'ল সেইখিনি কথা আচলতে মোক নিজকে কুৱেশ্যন কৰিবলৈ মানে কুৱেশ্যন কৰিছিলোঁ যে মই সংগীত কিয় কৰি আছোঁ মই জানো এয়া হয় বা মোৰ জানো সংস্কাৰে কয় এইখিনি বস্তু আচলতে সেইখিনি সময়ত সেই সৰু মাথাটোত কিন্তু বহুত ডাঙৰ প্ৰশ্ন আছিল আজি সেই বস্তুখিনি গোটেইখিনি বা নিজক থিয় দিব পৰাকৈ মই এগৰাকী হৈ পৰিলোঁ এতিয়া কিন্তু সেইখিনি সময়ত খুব কঠিন আছিলে বা হয় তাৰ পাছত আকৌ 8 মাহ এটা বিৰতি তাৰ পাছত আকৌ খুব মানে জাৰি জোকাৰি নিজক থিয় কৰাটো বহুত ডাঙৰ কথা কিন্তু মই প্ৰতীক্ষা এই কথাষাৰ আকৌ মই অকণ বেলেগ ধৰণৰকৈ লওঁ 8 মাহ মানে এনেকুৱা হয় দিন ৰাত পৰিশ্ৰমৰ পাছত মানুহক অকণমান বিৰতি লাগে অকণমান জিৰণি লাগে আকৌ নতুন সৃষ্টিৰ বাবে মই ভাবোঁ প্ৰতীক্ষাই সেই 8 মাহ জিৰণি ল'লে আকৌ গা টঙনিয়ে সাজু হ'ল নতুনকৈ নিজক প্ৰস্তুত কৰিলে তাৰপাছত সুৰকা একলব্য তাত প্ৰতীক্ষাই যিটো মানে প্ৰদৰ্শন কৰিলে এই অনন্য যাৰ কাৰণে তেওঁ চেম্পিয়ন হ'ল কিন্তু সেই যাত্ৰাটো খুব ভাল লগা নাই তেতিয়াতো প্ৰতীক্ষা তেতিয়া স্নাতক মহলাৰ ছাত্ৰী যেতিয়া সুৰকা একলব্য হৈ নাই মই কমপ্লিট কৰি পেলাই অসমলৈ আহিছোঁ আৰু মাষ্টাৰ্ছ কমপ্লিট কৰি পেলাই তেতিয়া তুমি স্নাতকোত্তৰো শেষ হ'ল 24ত হৈছে ন 23 লাষ্টলৈ মোৰ মাষ্টাৰ্ছ কমপ্লিট হ'ল এণ্ড দেন মই ইয়ালৈ আহিলোঁ মই গানৰ কথা পাতিম কিন্তু প্ৰতীক্ষাই গানত ইমান বেছি ব্যস্ত হৈ থকাৰ মাজতে তেওঁ স্নাতক মহলাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ল স্নাতকোত্তৰো হ'ল এই স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাখিনি সংগীতৰ লগত জড়িত হয় বা মই শাস্ত্ৰীয় সংগীতৰ ওপৰতে
BA আৰু মাষ্টাৰ্ছ ডিগ্ৰী ক'ৰ কৰিছোঁ পৰা কৰা হ'ল BA কৰিছিলোঁ মই পুনে ইউনিভাৰ্চিটি ললিত কলা কেন্দ্ৰ বুলি সেয়া এক গুৰুকুল পদ্ধতিত শিকোৱা অনুষ্ঠান তাৰপিছত মই মাষ্টাৰ্ছ ডিগ্ৰী কৰিলোঁ SNDT উইমেন্স ইউনিভাৰ্চিটি মুম্বাইৰ পৰা হয় সেয়া সংগীত সংগীতৰ বিশেষ কি পাঠ্যক্ৰম এইটো ইণ্ডিয়ান ক্লাছিকেল মিউজিক ভোকেল বুলি কয় হয় 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 তেনেকৈ আৰু কৰা গ'ল এইটো বৰ ডাঙৰ কথা দেই যিটো বিষয়ৰ অন্তঃকৰণে ভাল পোৱা যায় সেই বিষয়টোক আকৌ পুথিগতভাৱে অধ্যয়ন কৰি এটা ডিগ্ৰী লোৱাটো এইটো বহুত ডাঙৰ কথা মই আচলতে ভাবোঁ যে আমি প্ৰেক্টিকেলি যিমানেই নিশিকোঁ প্ৰেক্টিকেলি আমি যিমানেই নাগাওঁ থিয়ৰিটোনো কিয় দিয়া হৈছে কাৰণ আছে কিবা আমাৰ যিসকল পণ্ডিত আছিলে তেওঁলোকেতো কিতাপকেইখনো কিয় বনাই থৈ গৈছে কিবা এটা কাৰণে কৰি থৈ গৈছে আৰু মই ভাবোঁ এই পঢ়াৰ কাৰণে মোৰ সংগীতটো আৰু বেছি ডেভেলপ হ'ল মানে এইখিনি বস্তু যদি মই আচলতে আচৰিত আৰু এটা কথা কওঁ বা মই পুনে ইউনিভাৰ্চিটিত যেতিয়া আছিলোঁ তাতে চব মাৰাঠী লেংগুৱেজ মাৰাঠীত কথা কয় মাৰাঠীত গানবিলাকো মাৰাঠী ক্লাছিকেল যিহেতু হিন্দীতে কৰায় কিন্তু কথা চথা চব মাৰাঠীত কয় প্ৰফেচাৰে হওক বা নৰ্মেল লগৰবোৰে হওক মোৰ কাৰণে যথেষ্ট কঠিন আছিল কাৰণ মহাৰাষ্ট্ৰীয়ান মোৰ কোনো ধৰণৰ ওচৰে পাজৰেও মানুহ নাছিল তেনেকৈ মই মাৰাঠী ক খ গ ঘৰ পৰা শিকিছোঁ মানে স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণৰ পৰা শিকিছোঁ মই লিখিবলৈ পঢ়িবলৈ তাৰপিছত মই নিউজ পেপাৰ পঢ়িছোঁ নিউজ পেপাৰ পঢ়ি সেয়া যিবিলাক ডাঙৰ ডাঙৰ কিতাপ নাট্যশাস্ত্ৰ হওক সংগীত ৰত্নাকৰ হওক এইবিলাক কিতাপ পঢ়িছোঁ লাইব্ৰেৰীত বহি অকলে অকলে আৰু সেয়া পঢ়ি পেলাই ইংলিছলৈ ট্ৰান্সলেট কৰি পৰীক্ষাত ইংলিছত পৰীক্ষা দিওঁ অকণমান মোৰ মানে অকণমান কি বুলি কওঁ অকণমান জিদ্দি হয় মানে জিদ আছিলে আৰু যে মানে মই কিবা এটা ভাল কৰি যাম কাৰণ আমাৰ তাতে পুনে ইউনিভাৰ্চিটিত অকল 10গৰাকীহে ষ্টুডেণ্ট পঢ়ায় মানে গুৰুকুল পদ্ধতিত বুলি ক'লোঁ যে অকল 10জনহে ষ্টুডেণ্ট লয় মানে তেওঁলোকে এটা বেটছত মানে মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত 10টাহে ল'ৰা ছোৱালী তেনেকুৱা তাতে আচলতে আচৰিত পাবা বা মই নিজেও আচৰিত যে মই সেই যেতিয়া এণ্ট্ৰেঞ্চ পৰীক্ষা হয় অসমৰ পৰা শিকি মেলি গৈছোঁ মই তাতে টপ কৰিছিলোঁ এণ্ট্ৰেঞ্চ মনৰ দৃঢ়তা আৰু অত্যন্ত বেছি শিকাৰু মন অধ্যৱসায় ঐকান্তিক প্ৰচেষ্টা এই গোটেইকেইটা শব্দ তোমাৰ লগত আহে আমি শ্ৰোতা একলব্য কথা পাতিম তাৰ আগতে এটা গান নিশ্চয় বা কি গাওঁ বিহু গাওঁ বিহু বুলি কওঁতে মোৰ মনত পৰিছে আজি কেইদিনমানৰ আগতে দৃশ্যশ্ৰব্যৰে সজোৱা তোমাৰ এটা বিশেষ বিহু পালোঁ মোৰ মনটো ভাল লাগি গ'ল মৰাণসকলৰ যি বিহু সেই বিহু খুব ভাল লগা বিহু ইমান ধুনীয়াকৈ তুমি দাঙি ধৰিছা মানে মোক যোনগৰাকী টিচাৰ গুৰু বুলিয়ে কওঁ মই তেখেতে মোক জিতু গোস্বামী ছাৰ তেখেতে মোক মৰাণ বিহুক চিনাকি কৰোৱাই দিলে বুলি কওঁ কাৰণ মই একেবাৰে যিহেতু মই নলবাৰীৰ মোৰ দেউতা মা নগাঁও মৰাণৰ লগত কোনো ধৰণৰ মানে এটা সংস্পৰ্শ নাছিলে পঢ়া শুনা চব গুৱাহাটীতে আৰু ইয়াতে ডাঙৰ দীঘল হোৱা ইয়াতে জন্ম হোৱা মই নেজানো তেনেকৈ কিন্তু মানে ক'ৰবাত মোৰ কাণত পৰিল যে মানে আচলতে কাণত পৰিল মানে কোনোবাই চেলেঞ্জ কৰিছিলে মোক মানে যে তই মৰাণ বিহু গীতি জানো পাৰিবি জানো জীৱনত গাবলৈ এনেকুৱা টাইপৰ এটা মানে ভালেই পালোঁ মই অকণমান চেলেঞ্জ ভালেই পাওঁ তাৰপিছত আৰু খুব খুচৰিলোঁ মই বোলো কি নহয় চাওঁচোন মই শুনোচোন কাৰণ আমাৰ ইয়াতে যিটো বিহু চলি থাকে ন সচৰাচৰ সেইটো মৰাণ বিহু নহয় তো সেইখিনি বস্তু মই মানে চালোঁ বুজিলোঁ জিতু গোস্বামী ছাৰক লাকিলি পালোঁ তাৰপিছত ছাৰে মোক মই তালৈ গৈ মানে এমাহ বস্তুটো শিকিছোঁ মৰাণলৈ গৈ মোক তাকে ছাৰে কয় যে সচৰাচৰ আহে মানুহ শিকিবলৈ শিকে একদিনতে গাই গুচি যায় তোমাক কিয় ইমান সময় লাগিছে বুলি কৈছে মই কৈছোঁ তেতিয়া যে মই মানে আধৰুৱা বস্তুত গান গাব ভাল নাপাওঁ মই হয় পূৰা বস্তুটো বুজি ল'ম কথাও মই
তেওঁলোকৰ অলপ কথাৰ সুৰবিলাকো বৰ ভাল লাগে বৰ বেলেগ আৰু ভাল লাগে বৃদ্ধা হয় তেওঁলোকৰ কথা খুব বৰ ভাল লাগে ডেকাসকলৰ কথা খুব বৰ ভাল লাগে এটা এটা বিশেষ বিশেষ শব্দ লগাই দিয়ে আৰু ভাল ভাল শব্দটো বাৰু বুলি কয় বাৰু এতিয়া ৰটো মই ফুটাই ক'ব নোৱাৰো বাৰু মানে ৰটো নুফুটাকেই কয় আৰু নুটো কয় নু তাৰপিছত তেনেকুৱা ধৰণৰ কথাবিলাক আচলতে তেওঁ শিকালে এমাহ শিকিলোঁ অহা যোৱা কৰি ডিব্ৰুগড়লৈ তিনিচুকীয়ালৈ আচলতে তাৰপিছত গৈ শিকি মেলি আৰু পূৰা মানে তৈয়াৰ হৈ গ'ল দুটি গীত আৰু মৰাণসকলে ইমান আঁকোৱালি লৈছে মানে সেইটো ভাল লাগে হয়তো তেওঁলোকে মোক তেতিয়া চিনি পোৱা নাছিলে আৰম্ভণিতে কিন্তু এতিয়া যেতিয়া সেইফালে যাওঁ ন বা মোক চিনি পায় মোক মানে সাৰেগামাপা বুলি নহয় মানে সেইটো ধৰণেতো চিনি পায়েই এইটো হিচাপেও চিনি পায় তেওঁলোকৰ মৰমৰ শিল্পী নহয় তেওঁলোকৰ গীতটো কিমান সুন্দৰকৈ শুদ্ধকৈ পৰিৱেশন কৰাটো ডাঙৰ কথা মানে কামৰূপী ছোৱালী এগৰাকীয়ে মৰাণৰ বিহু গীত গোৱাটো অকণমান কঠিন নিশ্চয় নিশ্চয় হয় সেয়া অকণমান শুনাই দিছোঁ বাৰু হুই থিমালমে হৈ বহনা অন্তখন নভয় হি ফিমালমে হৈ বহনা অন্তখন নভয় হি চেনেহু ফিমান চেনেহু ফিমান লাগে হিমমে চেনেহে হৈ বহনা মিহলি হ'লেহে হি সঁচা ভালে পোৱা জাগে তেনেকুৱা ৰটো একেবাৰে বেলেগ একেবাৰে নুফুটে আৰু এফিমান মানে অলপ অকণমান মৰম এফেৰিমান হয় হয় আচলতে প্ৰত্যেকটো কথাই জীৱনলৈ বহুত অভিজ্ঞতা আনি দিয়ে নহয় একদম সঁচাই মই সুৰকা একলব্য হয় তাত মই শুনামতে ৱাইল্ড এণ্ট্ৰি হৈছিলে ৱাইল্ড কাৰ্ড এণ্ট্ৰি আছিলোঁ ৱাইল্ড কাৰ্ড এণ্ট্ৰি আছিলোঁ আৰু 5 মাহ ধৰি তেওঁলোকে গোটেইখিনি কণ্টেষ্টেণ্টে আচলতে নিজৰ দক্ষতা অলৰেডি দেখাই আছিলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিন্তু তাতে এজ এ ৱাইল্ড কাৰ্ড যাওঁতে মই কিন্তু একেবাৰে ব্লেংক আছিলোঁ মানে ক'তনো পাম আৰু আজিলৈকে ৱাইল্ড কাৰ্ড উইনাৰ হোৱা শুনাই নাই আৰু আৰম্ভণি গীতটি মই বাগবান গাইছিলোঁ সেই গীতটিত মানে আচলতে তেওঁলোক সকলোৱে কান্দিছে আচলতে তাতে থকা ষ্টুডেণ্টছখিনি কেণ্ডিডেটছখিনি কেণ্ডিডেটছখিনি হওক জাজেছখিনি হওক মেণ্টৰ্ছখিনি পিছফালে ডিৰেক্টৰজন সকলোৱে কান্দি আছিল তাৰপিছত আচলতে মই অকণমান ভাল পাওঁ তেনেকুৱা ধৰণৰ অকণমান দুখৰ গীতবিলাক বেছি ভাল লাগে মোৰ কাৰণ অনুভৱবিলাক খুব বেলেগ ধৰণৰ হয় যে সেইকাৰণে ভাল পাওঁ তাৰপিছত গালোঁ বাগবান গোৱাৰ পিছত তেওঁলোকে ক'লে আৰু যে মই ৱাইল্ড কাৰ্ডত এণ্ট্ৰি হৈছোঁ তাৰপিছত হ'ল আৰু এটা অডিশ্যন গ'ল তাতে আৰু এটি গীত গালোঁ তাৰপিছতহে মানে মই মেইন শ্ব'টোলৈ আহিছোঁ মানে এনেকৈ দুটা মানে ৱাইল্ড কাৰ্ডৰ কাৰণেই মানে দুটা অডিশ্যনছ হৈ গৈছে তাৰপিছত দুটা এপিছ'ড তাৰপিছত আহিলোঁ আমি আছিলোঁ আপোনাৰ 8জন যে আছিলে তাৰে আগত বহুজন অলৰেডি গুচি গৈছে মানে সেই 8জন বাচি আছিল তাৰ মাজত আৰু দুগৰাকী আমি ৱাইল্ড কাৰ্ড আছিলোঁ তাৰপিছত ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰ পিছততো মই থাকিলোঁ আপোনাৰ গোটেইখিনি এপিছ'ড আৰম্ভ হ'ল গান আৰম্ভ হ'ল নতুন আৰু মোৰ এটা খুব ইচ্ছা আছিলে নিজৰ দক্ষতা দেখাবলৈ যে মই কি পাৰোঁ মই কি নোৱাৰোঁ সেইখিনি আচলতে দেখাবলৈ ৱাইল্ড কাৰ্ড এণ্ট্ৰি হ'লে আগৰ প্ৰতিযোগীসকলৰ মনৰ মাজত ক'ৰবাত খুধনি ৰৈ যায় নহয় আমি ইমান দূৰৰ পৰা ইমান কৰি আছোঁ এওঁলোক আকৌ মাজতে আহি গ'ল এনেকুৱা টাইপৰ এটা হয় আৰু হৈছেও সেইখিনি সময়ত যথেষ্ট এটা ৰাইভেলৰি হৈছিলে সেইখিনি সময়ত কিন্তু বহুতো ভালো আছে দেই মোৰ লগত যিগৰাকী আছিলে জ্যোতি শৰ্মা বুলি তেখেত ফাৰ্ষ্ট ৰানাৰ আপ হ'ল তেওঁ খুবেই ধুনীয়া মানে
মানে অপূৰ্ব গায় মানে কেনেকুৱা যে ধুনীয়া গায় মই শুনিলে শুনি থাকোঁ মানে এনেকুৱা টাইপৰ তেওঁ মোৰ লগতে আমি দুইজনী ৰুমমেট আছিলোঁ ইমান মৰম আমাৰ মাজত মানে আচৰিত মই তেনেকুৱা মানে পোৱাই নাছিলোঁ আচলতে যদিও কণ্টেষ্টেণ্ট আমি নিজৰ নিজৰ জেগাত কিন্তু আমি মানে পূৰা নিজৰ গোৱাখিনি আমি গাই থাকোঁ কিন্তু আমি লগৰ আছিলোঁ মানে তেনেকুৱা তাৰপিছত তেনেকৈ এটা এপিছ'ড বাঢ়ি গ'ল ময়ো ছেমি ফিনালেত পালোহি ছেমি ফিনালেৰ দিনাখন আচলতে মই ভাবিছোঁ যে যিহেতু ফিনালে আহিব মোক চাগে ছেমি ফিনালেত উলিয়াই দিব মই আৰু পূৰা ৰেডি আৰু মানে মেণ্টেলি আৰু যে মইতো এইবাৰ ওলায়ে যাম মই চবকে কৈ ফুৰিছোঁ আৰু মানে চবকে যে এইবাৰ ওলাই যাম মই মানে এইবাৰ ওলাই যাম ৰচোন ৰতক ঘাই লচোন এনেকুৱা মানে তাৰপিছত নহয় এই নাথাকে নহয় ৱাইল্ড কাৰ্ডত ইমান লাষ্টলৈ থয় নেকি এনেকুৱা টাইপৰ মানে আজিলৈকে দেখা নাই কেতিয়াও মানে তেনেকুৱা তাৰপিছত আৰু ছেমি ফিনালেত মই গালোঁ কিয়া জানো সজন এই গীতটি গাইছিলোঁ তাৰপিছত আচলতে মোৰ সেই জাৰ্ণিটো যে বহুত কম সময় এমাহৰ 1-1.5 মাহৰ সময় 1-1.5 মাহৰ সময়ৰ প্ৰতিটো এপিছ'ডত কিন্তু মই 30 পাই গৈছিলোঁ মানে কোনো ধৰণৰ খুঁত মানে মই উলিয়াবলৈ দিয়া নাছিলোঁ আচলতে জাজক কাৰণ যথেষ্টখিনি এক্সপিৰিয়েঞ্চো হৈ গৈছিলে মোৰ সকলো দিশৰ আৰু মই নিজকে আচলতে কি হয় মানে এটা যেনেকুৱা এনভাইৰনমেণ্টত আমি থাকিবলগীয়া হয় সকলো এটা জেগাত এটা বিল্ডিঙত থাকিবলগীয়া হয় তেতিয়া আচলতে ভাল বেয়া দুইটা পোৱা যায় ন এই মই যেনেকৈ ক'লোঁ মোৰ লগৰগৰাকী ভাল আছিলে তেনেকৈ বেয়াও মই পাইছোঁ মেণ্টেলি মানে ডিপ্ৰেছ কৰিবলৈ বহুতখিনি মানুহে মোক ছাপ্ৰেছ কৰিবলৈ চেষ্টা কৰিছিলে যাতে মানে কিছুমান কথা কৈ দিয়ে এই তইনো এতিয়াহে আহিছ আমি বহুত দিনৰ পৰা আহিছোঁ সেইটোৱে তেনেকুৱা ধৰণৰ কথা কিছুমানে মানে এতিয়া ময়ো ইমান বয়স 24 হৈ গৈছিলে তেতিয়া আৰু মই ভাবিছোঁ কিনো কৰিব অভিজ্ঞতা বয়স নহয় অভিজ্ঞতা আচলতে তেনেকুৱা সৰু সৰু মানে লাগি থাকে আৰু তেনেকুৱা কৈ থাকে আৰু খুবকৈ আৰু এদিন খুব কান্দিছোঁ আচলতে মই সেই জাৰ্ণিটোৰ মাজত আৰু খুব কান্দিছোঁ মোৰ মাতটো অকণমান বেয়া হৈ গৈছিলে মানে কাহি অৱস্থা নাই তাৰপিছত আৰু মই বোলো মা মই আৰু নাথাকোঁ ইয়াতে নিজৰ যিখিনি পাইছিলোঁ আগৰ সেইখিনিও হেৰাব লাগিব মই যাওঁগৈ দিয়া মা নোৱাৰিম থাকিব তাৰপিছত আৰু মায়েও ক'লে ককাও ক'লে নালাগে আহিব গোৱা হ'ব দিয়া যি হ'ব দেখা যাব তাৰপিছত আৰু সেনেকৈ ভঙা মাততে গাইছোঁ ভঙা মাততে 30 পাইছোঁ খালি আচলতে মোৰ লাক ইমানেই ভাল গীতে এনেকুৱা পাইছিলোঁ যে মানে গমেই নাপালে মানুহে যে মোৰ ভাঙি আছিলে মোৰনি বাগামা বোলে আধি ৰাত গানটো যে সেইখিনি যিখিনি কাৰণে মানে গম নাপালে মই সেইখিনি গাইছোঁ ভাৰে হেৱৰে মে বেগৈৰে কটাৰ ৰে ভাৰে হেৱৰে মে বেগৈৰে কটাৰ रे कटार रे मोरिया चोरी बोलो रे धरती रात माँ मोरिया चोरी बोलो रे धरती रात माँ मोरनी बागा माँ बोले अधी रात माँ मोरनी बागा माँ बोले अधी रात माँ छनन छन चूड़िया खनक गई देख साहिबा चूड़िया खनक गई हाथ माँ मोरनी बागा माँ बोले अधी रात माँ थैंक यू बा थैंक यू सो मच মান সুন্দৰ বাহ তাৰপিছত এই ছেমি ফিনালেত এই গীতি গালোঁ গোৱাৰ পিছত 30 পালোঁ তাৰপিছত ফিনালেত মই আৰু এই সময়জোৰাত মানে মই অকলে আছিলোঁ মোৰ মাহঁত কোনো নাই লগত বেয়া লাগিলেও মনতে ৰাখি থওঁ ভাল লাগিলেও মনতে ৰাখি থওঁ তেনেকুৱা টাইপ ফোনতে কথা বতৰা ফিনালেৰ দিনাখন মাহঁত আগদিনাখন হঠাৎ ওলালগৈ মা দেউতাৰ মা মানে আইতা মোৰ আৰু মোৰ ভাইটি তিনিওগৰাকী মুম্বাই ওলালগৈ তেওঁলোকক দেখি আচলতে কি যে অনুভৱ হৈছিল মানে কেতিয়াবা এনেকুৱা হয়
ৰিয়েলিটি শ্ব'ত দেখিছোঁ যে শিল্পীগৰাকীয়ে গানটো গাই থাকে হঠাৎ বেক ষ্টেজৰ পৰা তেওঁলোকৰ পৰিয়াল আহি যায় এইটো প্লেনিং হয়নে না আচলতে প্লেনিং মানে কি হয় আগৰ যেতিয়া চাৰিগাঁওপাত আছিলোঁ তেনেকৈ পাপাক আনিছিলে আচলতে প্লেনিং মানে তুমি আগতে গম মই নাজানো মই একদমেই গম নাপাওঁ মায়ে জানে মায়ে আৰু গোটেই টিম মেম্বাৰ্ছখিনিয়ে কনচাল্ট হৈ পেলাই দেউতাক আনি পেলাই যেতিয়া মই মঞ্চত দেখিছোঁ তাতে আকৌ মানে আচৰিত পাবা বা তেওঁলোক কিমানেই ভাল মানুহ আৰু কিমান মানে গ্ৰাউণ্ডেড বুলি ক'ম এজন জাজ শেখৰ ৰৱজিয়ানী কিমান ডাঙৰ মানুহ কিমান তেওঁৰ নাম থকা এগৰাকী তেওঁৰ নিজৰ চকীখন মোৰ দেউতাক বহাইছে মানে তেওঁ তেতিয়া মানে মোৰ কেনেকুৱা অনুভৱ বা দেউতাক সেই মঞ্চখনত দেখা পাপাৰ এটা সপোন আছিলে কেতিয়া মানে যেতিয়া তেওঁ গীত গাই আছিল বা আজিও গাই আছে কিন্তু যিখিনি সময়ত তেওঁ মানে এই ৰিয়েলিটি শ্ব'ৰ ধাৰা আহিছিলে আৰম্ভ হৈছিলে তেতিয়া খুব ইচ্ছা আছিলে পাপাৰো যাবলৈ কিন্তু যাব নোৱাৰিলে কিছুমান ঘৰুৱা অসুবিধাৰ কাৰণে কিন্তু সেই যে মানে তেওঁ গ'ল তাতে বহিল সেইখিনি তেখেতৰ সন্মুখত তুমি গান গাইছা মই গান গাইছোঁ একদম বেলেগ বেলেগ ফিলিং আৰু সেইটো মানে পাপায়ো মোক বহুত সেইকাৰণে সংগীতৰ আচলতে সৰুৰ পৰা ইমানেই ছাপোৰ্ট কৰিছে ন মই কৃতজ্ঞ মানে ধাৰ সোধাব নোৱাৰিম মানে তেওঁলোকৰ কেতিয়াও ইমানেই মানে ছাপোৰ্ট কৰিছে মিউজিকেলি মোক আৰু যেতিয়া সুৰকা একাডেমিৰ চেম্পিয়ন যেতিয়া হ'ল তেতিয়া আচলতে এই মূল যিদিনাখন প্ৰতিযোগিতা আছিলে সেইদিনাখনে মাহত বহি আছে মানে লগত আছে মানে আগদিনাখন মাহত আহিলে আৰু সেইদিনা যোৱাটো গম পোৱা নাই নোপোৱা তুমি নহয় মই আচলতে মাহঁতে মোক কোৱা নাই যোৱা কথা ক্ৰিউ মেম্বাৰ্ছৰ লগত একো কথা নাই মাহঁতে নিজে আহিছিলে মানে আচলতে মাহঁতে মোক কোৱা নাই মই আহিম বুলি আইতাও যে আহিব মানে মোৰ অকণমান ডাউট আছিলে যে মা আৰু হয়তো পাপা আহিব মানে ডাউটত আছিলোঁ মই কিন্তু কাৰণ অকলশৰীয়াভাৱেতো ফিনালেখন যাব নিদিয়ে আৰু ইমান ডাঙৰ কথা এটা 5জন অকল ছিংগাৰ বাকী আছে ফিনালেৰ দিনাখন তো আইতা যোৱা কথা মই একদমেই নাজানো মানে মোৰ ইমান ভাল লাগিছে আইতা আচলতে গুৱাহাটীতে আচলতে ঘূৰি নুফুৰে তেনেকুৱা মুম্বাই গৈ পালে মোৰ কাৰণে আছিল মানে কিমান ভাল লাগিছে আৰু সেইদিনাখন যেতিয়া সেই ট্ৰফিটো নিজৰ হাতত লৈছোঁ আৰু লোৱাৰ অনুভৱটো বেলেগে আৰু সেই ট্ৰফিটো যেতিয়া আইতাৰ হাতত দিছোঁ সেইটো এটা বেলেগ ফিলিং তেতিয়া ককাও আছিলে মোৰ তেতিয়া ককা আছিলে ককাই সেইখিনি গোটেই দেখি গৈছে আৰু মোক এয়াৰপৰ্টলৈ আনিব গৈছে ককাই গামোচা পিন্ধাইছে ককাৰ হাতত মই ট্ৰফিটো দাঙি দিছোঁ পাপাও যোৱা নাছিলে পাপাৰ হাততো দিছোঁ বা বেলেগ এটা অনুভৱ সঁচাকৈ দেই মানে কি ধাৰ খুজিব নোৱাৰি যে একদম কিন্তু সেই কৃতজ্ঞতা নহয়নে আৰু এই যে আমি ফিনালিত দেখা পাওঁ ইটোৰ পিছত সিটো গান গোৱা যিকোনো প্ৰতিযোগিতাৰ ফাইনেলৰ দিনাখনৰ পৰিৱেশটো কেনেকুৱা হয় বহুত টেনশ্যনৰ এটা পৰিৱেশ কাৰণ আমি অলমষ্ট মই এই ফিনালেখনত আপোনাৰ 4টা 5টা 6টা কমেও 8টা 9টামান গান গাইছোঁ খুব কম সময়তে কৰিব লগা আছে মানে ছেমি ফিনালে গ'ল ছেমি ফিনালেৰ পিছত আপোনাৰ 4 দিন পিছতে শ্বুট ফিনালেৰ এই 4 দিনত 9টা গান আৰু তোমাৰ লগতো সদায় টাফ গানকেইটাই পৰে টাফ মানে এইবাৰ এনেকুৱা আছিলে মানে মই অকণমান নিজকে ক'লো ন দেখুৱাব বিচাৰিছিলোঁ কাৰণে মানে খুব বেলেগ বেলেগ ধৰণৰ জনৰৰ গান গালোঁ মই মৰ্ণি বাগামা গোৱাও ছোৱালী নহয় মই অকণমান কিবা দুখৰ গাই বেছি ভাল পাওঁ কিন্তু মই এইবাৰ ভাবিছিলোঁ যে মই নিজৰ দক্ষতা দেখাম যে মই ৱেষ্টাৰ্ণো গাওঁ মই বলিউডো গাব জানো ফোকো গাব জানো মই আৰু স্পিৰিচুৱেল মিউজিক তোমাৰ লগতো আছে তোমাৰ অন্তৰত আছে হয় সকলোখিনি আচলতে গাবলৈ বলিউডৰ কিছুমান নজাকত লাগে এতিয়া গীতটি সুনিধি চৌহানৰ হয় মে মস্ত বুলি গান এটা আছে সেই গানটো মানে বেলেগ টাইপৰ এটা মানে গীতটিৰ ভাৱধাৰা টোটেলি বেলেগ মানে যি ট্ৰেডিশ্যনেল গাওঁ ফোক গাওঁ তাৰে ফিলিং বেলেগ আৰু ইটোৰ ফিলিং টোটেলি বেলেগ তো এটা মানে চেঞ্চুৱেল ফিলিঙৰ গান এটা সেইটো মানে তেওঁলোকে ইমানেই ভাল পালে বাপৰে মানে ইমানেই মৰম দিছে আৰু সেই গীতটি আচলতে মই কওঁ আৰু এনেকুৱা 2টামান গীত গালোঁ বহে জৰা খফা এই গীতটি ছুইং ৱেষ্টাৰ্ণ মিউজিকৰ ছুইং ষ্টাইলত গোৱা হৈছিলে
এইবিলাক গীত মানে আচলতে মোৰ লগত থাকি যাব বা সদায় আজীৱন থাকি যাব মানে ইমান শুদ্ধভাৱে তেওঁলোকেও শিকাইছিলে মেণ্টৰসকলে আৰু মোকো ইমান মৰম দিছিলে মানে জাজে আৰু শেষ মুহূৰ্তলৈকেতো গম পোৱা নাযায় নাই কোন উইনাৰ নাই মই সেই ক্লিপটো যদি মোৰ ওচৰত আছে মই তোমাক পঠিয়াম এইটো পডকাষ্টত তুমি লগাই দিব পাৰা ফিনালিৰ দিনাখন ইমানেই মানে কি কম ধক 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 হৈ আছিলে আৰু কি নহ'ব আৰু আমি মানে গোটেই অলৰেডি জেক আসলাম বুলি আছিলে আমাৰ অসমৰ পৰা জেক দাদা হৈছিলে ছেকেণ্ড ৰানাৰ্ছ আপ দুগৰাকী হৈছিলে ছেকেণ্ড ৰানাৰ্ছ আপ এগৰাকী পিকোচা বুলি পিকোচা আৰু জেক দাদা আৰু জ্যোতি আৰু মই 5জন টোটেল নহয় চাৰিজন হ'ল 5জন এজন ওলাই গ'ল সেই ফিনালিৰ দিনাখন এগৰাকী ওলাইছে মানে শেষ ঘোষণাটোৰ সময়ত 4জন তাৰপিছত দুজন হৈ গ'ল দুজন আছিলোঁ আমি দুজনী আমাক মানে এবাৰ হাতখন দাঙাই দিয়ে আকৌ নমাই দিয়ে মজাক কৰ ৰহা থা বুলি কৈ পেলাই মানে এনেকুৱা এটা ছাছপেন্স ক্ৰিয়েট কৰিছিলে আৰু যেতিয়া মোৰ নামটো লৈছে বা মোৰ এটাই মনলৈ আহিছে মা ককা এইখিনি ককাৰ কাৰণে মানে যিখিনি কৰিছোঁ মই মানে ককাৰ এইখিনি মোলে সপোন আছিল যে মানে মই এনেকুৱা এটা অনুষ্ঠানত নিজক থিয় দিবলৈ ককাই টিভিত চাই আছে টিভিত ককাই চাবলৈ নাপালে বা টিভিত চাবলৈ নাপালে সেইখিনি হৈ থাকোঁতে আচলতে টেলিকাষ্ট হোৱা নাই পিছত টেলিকাষ্ট হয় ন তো সেইখিনি সময়ত যেতিয়া ককা মাৰ্চত ঢুকাইছে তেতিয়া টেলিকাষ্ট হৈ আছিল মানে ককাইটো ট্ৰফিটো লৈ আনিলে ট্ৰফি আনিছে এয়াৰপৰ্টৰ পৰা তোমাক লৈ আনিলে ভিডিঅ' আমি পঠিয়াইছোঁ দেখিছে সেয়া দেখিছে কিন্তু মানে মেইন শ্ব'টো চাবলৈ নাপালে হয় এতিয়া কেনেধৰণে ব্যস্ত এতিয়া আচলতে বহুতো দিশত চেষ্টা কৰি আছোঁ আগবাঢ়িবলৈ প্ৰথমটি দিশ হ'ল নিজৰ একাডেমি এখন গঢ়ি তুলিছোঁ গুৱাহাটীতে খুব প্ৰয়োজনীয় যিহেতু নিজে শিকিছোঁ মই ভাবোঁ যে মই যিখিনিয়ে জানো মই মানে বহুত কথা নাজানো কিন্তু যিখিনি জানো মই সেইখিনি শিকাম তাৰপিছত PhD কৰিম বুলি ভাবি আছোঁ নিজৰ কাৰণে আৰু বাকী প্ৰফেচনেলিটো গায়ে আছোঁ আৰু অকণমান ভাবোঁ আৰু ভৱিষ্যতে বলিউডত চেষ্টা কৰিম হয় হয় এতিয়াতো মাজে মাজে মুম্বাইলৈ গৈ অহা যোৱা চলি থাকে আজি দুদিনমানৰ আগতে তুমি আহিছা তাত কি প্ৰজেক্ট চলি আছে তাতে এটি খুব ডাঙৰ প্ৰজেক্ট আচলতে আজি এতিয়া ক'ব নোৱাৰি মানে ডিছক্ল'জ কৰিব নোৱাৰি কিন্তু যদি ভগৱানৰ কৃপাত হয় আৰু অসমবাসী ৰাইজৰ আশীৰ্বাদত যদি সেইখিনি হয় তেনেহ'লে হয়তো বিশ্বৰ দৰবাৰত ক'ৰবাত নিজক দেখা পাম যেন আশা কৰিছে এতিয়া যেতিয়া এটা ৰিয়েলিটি শ্ব' হৈ থাকে খুব বৰেণ্য সংগীত পৰিচালকসকল আহে গীতিকাৰসকল আহে সুৰকাৰসকল আহে তেওঁলোকে বহু শিল্পীক তেতিয়া নিৰ্বাচন কৰে তেওঁলোকৰ দৃষ্টিত আহি যায় আৰু সংগীত শিল্পীসকলতো থাকেই তেওঁলোকৰ দৃষ্টিটো আহি যায় তিনিখন ক্ষেত্ৰত তিনিটা প্ৰতিযোগিতাত তুমি তোমাৰ শ্ৰেষ্ঠত্ব দেখুৱালা অসম আইডলতো ইণ্ডিয়ান আইডলতো তুমি ইমান ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছিলা তিনিটা শীৰ্ষ পৰ্যায়ৰ প্ৰতিযোগিতাত তুমি তোমাৰ শ্ৰেষ্ঠত্ব দেখুৱাৰ পাছত তুমি কোনসকল ব্যক্তিৰ চকুত পৰিলা তাতে শেখৰ বিজয়ানী ছাৰ আছিলে তেখেতে যথেষ্টখিনি সহায় কৰিছে লগতে ৱাজিদ ছাৰ আছিলে ৱাজিদ ছাৰেও বহুত মৰম দিছিলে কিন্তু তেখেত আনফৰ্চুনেটলি ঢুকাই থাকিলে তেওঁৰ লগত বহুতে পৰিকল্পনা আছিলে আমাৰ আগলৈকে আৰু এইবাৰ এই সুৰুগা একলব্যত আনন্দ শৰ্মাজী আছিলে আনন্দ ৰাজ আনন্দ বুলি তেখেত আছিলে তেওঁ মিউজিক কম্প'জাৰ হয় তাৰপিছত আছিলে নামটো পাহৰি থাকিলোঁ নহয় এয়া একো নাই তেওঁলোক আছিলে আৰু তেনেকৈ বহুতো আনুমানিকজীও আছিলে আচলতে কি হয় জানানে বা কোন সময়ত কোনটো বস্তুৱে ক'ত ক্লিক কৰি দিয়ে একো ক'ব নোৱাৰি তো আৰু আমাৰ মিউজিকটো অকণমান আনচাৰ্টেইনো হয় মই ভাবোঁ আৰু মোৰ মানে কি অকণমান ছ'চিয়েল মিডিয়া অকণমান কম চলাওঁ নেজানো আচলতে মই অকণমান আগৰ দিনতেই চাগে মই জন্ম ল'লে বেছি ভাল হ'ল হয় চাগে আচলতে যি একান্তভাৱে যিকোনো এটা বিষয়ত নিমগ্ন হৈ থাকে তাতে অধিক সময় যেতিয়া পাৰ কৰা যায় তেতিয়া সেই বিষয়টোত
অধিক পৰিপক্ক হৈ পৰে আৰু তাৰ অন্যতম নিদৰ্শন মোৰ সন্মুখত বহি থকা মোৰ মৰমৰ শিল্পীগৰাকী আৰু এটাই অনুৰোধ মুম্বাইলৈ যাওক পৃথিৱীৰ বিভিন্ন প্ৰান্তত উজলি উঠক যেনেধৰণে সুধাকণ্ঠ আজি বিশ্ব নাগৰিক যেনেদৰে আমাৰ মৰমৰ জুবিন গাৰ্গ প্ৰাণৰ শিল্পী তেওঁ আজি কায়িকভাৱে হেৰাই যোৱাৰ পিছত কেৱল অসম ভাৰতে নহয় বিশ্বই তেওঁক লৈ কান্দিছে নহয় জানো কাৰণ তেওঁ নিজৰ দেশৰ প্ৰতি থকা তেওঁ মৰম ভাল পায় তেওঁ সকলোৰে মাজত এটা কথাই উপলব্ধি কৰাবলৈ শিকালে যে মন যায় মন গ'লে সকলো কামেই কৰিব পাৰি আৰু সেইসকলৰ পদাংক অনুকৰণ কৰি তুমি আগবাঢ়ি যোৱা নতুন যি প্ৰকল্প আছে সেয়া সফল হ'ল কিন্তু এটা খোজ এখন ভৰি সদায় নিজৰ মাতৃভূমিত নিজৰ অনুজসকলক শিকোৱাৰ দায়িত্ব তোমালোকৰ খুব ভাল লাগিল প্ৰতীক্ষা তুমিতো জানা সদায় তুমি মোৰ খুব মৰমৰ একদম সঁচা বা মই আচলতে সৰুৰ পৰাই তোমাক ইমানেই ভাল পাওঁ কাৰণ সদায় ছাপোৰ্ট কৰি আহিছা আজিলৈকে আৰু আগলেও মোক আশীৰ্বাদ কৰি যাব মৰম শুভেচ্ছা সদায় থাকিব আৰু আচলতে তোমাক মোৰ এইকাৰণে ভাল লাগে আৰু শিকো তোমাৰ পৰা একান্ত আনুগত্যতাৰে যিকোনো এটা কামত আগবাঢ়িলে কেনেকৈ সফল হ'ব পাৰি আৰু ল'ৰা ছোৱালীখিনিক যিসকল তোমাৰ ওচৰলৈ যায় তেওঁকো তুমি সেইখিনি শিকাবা বিহুৰ ওলগ জনালোঁ তোমালৈ তোমাৰ মা দেউতালৈ তোমাৰ গুৰুদেৱলৈ আৰু তোমাৰ লগত জড়িত থকা তোমাৰ সুৰৰ পৃথিৱীখনলৈ আগবাঢ়ি যোৱা ধন্যবাদ দৰ্শকসকল এইগৰাকী মোৰ অতি মৰমৰ শিল্পী প্ৰতীক্ষা ডেকা প্ৰতীক্ষাৰ লগত যেতিয়াই কথা পাতোঁ মই বহু কথা শিকোঁ আজি আৰু এটা নতুন কথা শিকিলোঁ একনিষ্ঠ সাধনেৰে আগবাঢ়ি গ'লে বাধা বোলা শব্দটো কেতিয়াও নাথাকে সদায় যোগাত্মক হৈ থাকে সকলো কথা প্ৰতীক্ষাই আজি এই অনুষ্ঠানটোত মোক সেই কথাখিনি শিকালে আশা ৰাখিছোঁ আপোনালোকৰ ভাল লাগিল প্ৰতীক্ষাৰ লগত কথা পাতি আৰু সেইবাবে বহাগৰ বতৰত মই বিশেষভাৱে আজি এই অনুষ্ঠানলৈ প্ৰতীক্ষাক মাতিলোঁ আৰু এই কথা কওঁ আপোনালোকে মোৰ অনুষ্ঠানক খুব সুন্দৰকৈ মৰম দিছে আপোনালোকৰ ওচৰত কৃতজ্ঞ মই সদায় আৰু বহাগৰ বতৰত ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলো সুখেৰে থাকক সুন্দৰকৈ থাকক আমি নতুন বছৰত নতুন পৰিকল্পনা নতুন চিন্তা নতুন প্ৰচেষ্টাৰে এটা নতুন বাটলৈ সকলো আগুৱাই যাওঁ সকলোকে ধন্যবাদ